Hello guys, this is Pulok and welcome back to my channel PC Creation. বন্ধুসকল সমাখৰ নিচিনাকৈ অসমীয়া ভাষা সাহিত্যৰ এটা উল্লেখযোগ্য দিশ হৈছে সন্ধি। এই সন্ধি দেখাত বহুত ইজি যেন লাগিলেও কিন্তু ইয়াৰ জানিবলগীয়া কথা বহুতো আছে। ভিডিওটোৰ লেংথটো দেখিলেই আপোনালোকে অনুমান কৰিব পাৰিব যদি বহুত ইজি হ'লহেঁতেন ইমান দীঘল ভিডিও এটা বনোৱাৰ কোনো দৰকাৰ নাছিল। গতিকে ভিডিওটো চাবচোন কি আছে কি নাই সকলোবিলাক বুজি পাব। আৰু এই সন্ধি ক্লাছ 9-10 পৰা আৰম্ভ কৰি এটেড চিটেড বা অসমত অনুষ্ঠিত হোৱা বিভিন্ন এনেকুৱা কম্পিটিটিভ এক্সামবোৰত সন্ধিৰ বিভিন্ন কুৱেশ্যন আহে। সো বলক ভিডিওটো চাওক আৰু সন্ধিৰ বিষয়ে ডিটেইলছ জানিবলৈ চেষ্টা কৰক। ইয়াত প্ৰথমতে সন্ধিৰ ওপৰত এটা সংজ্ঞা দিয়া হৈছে। ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ সৈতে জোৰা লাগি বা লগ লাগি দুয়োটা শব্দ এটা হ'লে তাক সন্ধি বোলে। অৰ্থাৎ সন্ধি হ'বৰ কাৰণে এটা শব্দৰ দুটা পাৰ্ট লাগিব, দুটা অংশ লাগিব। সেই অংশ দুটা যদি লগ লাগে আৰু লাগি পেলাই এটা যদি অৰ্থবোধক শব্দ ওলায় সেইটোৱে জানিব সন্ধি। এনে আমি যিকোনো শব্দ এটা যেনেকৈ তেনেকৈ ভাঙি দিলে নহ'ব, নিয়মত পৰিব লাগিব। কেতিয়াবা দেখিব কম্পিটিটিভ এক্সামবিলাকত এনেকৈ শব্দ এটা ভাঙি দিব, দি পেলাই অপশ্যন দিয়ে তাৰ কোনটো শুদ্ধ হয়। তো সেইখিনি এনেই তাতে অপশ্যনকেইটা নিদিয়ে, তো যিটো নিয়মত পৰে সেইটোহে শুদ্ধ হ'ব। চ' এই নিয়মখিনি জনাটো দৰকাৰ। চ' ইয়াত সেইটো কথাই কোৱা হৈছে যে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটো শেষ বৰ্ণ, দুটা পাৰ্ট হ'ল। তো প্ৰথম পাৰ্টটোৰ শেষ বৰ্ণ হ'ব লাগিব আৰু যিটো ছেকেণ্ড পাৰ্ট থাকিব তাৰে প্ৰথম লেটাৰটো হ'ব লাগিব, প্ৰথম বৰ্ণটো হ'ব লাগিব। চ' প্ৰথম পাৰ্টটোৰ শেষ বৰ্ণ আৰু ছেকেণ্ড পাৰ্টটোৰ প্ৰথম বৰ্ণৰ লগ লাগি যিটো শব্দ ওলাব বা যিটো শব্দৰ সৃষ্টি হ'ব সেইটোৱেই সন্ধি। সংস্কৃত ভাষাত ইয়াৰ প্ৰয়োগ যথেষ্ট। ভাষাৰ লালিত্য বঢ়োৱাৰ লগতে উচ্চাৰণ মধুৰ কৰা ইয়াৰ মুখ্য উদ্দেশ্য। একজেক্টলি তাৰমানে সন্ধি বিষয়টো বেছিকৈ সংস্কৃত শব্দতহে আমি থকা দেখিবলৈ পোৱা যায় বা দেখিবলৈ পাওঁ। অসমীয়াতো আছে কিন্তু খুব কম, অসমীয়া শব্দবিলাকত কম এনেকুৱা সন্ধি আছে, কিন্তু সংস্কৃতত বেছি প্ৰয়োগ হয়। আৰু সন্ধিৰ মেইন উদ্দেশ্যটো হৈছে ভাষাৰ লালিত্য বঢ়োৱা। লালিত্য মানে ভাষাটো সুৰীয়া কৰা, ধুনীয়া চান্দিক গতি এটাত মানে ভাষাটো আগুৱাই নিয়া, সেইটো সন্ধিৰ মূল উদ্দেশ্য। আৰু কি কৰে? উচ্চাৰণ মধুৰ কৰে, শুনিবলৈ শুৱলা কৰে, অলপ সমাসৰ নিচিনাই ইয়াৰ উদ্দেশ্যটো। ঠিক আছে, ইয়াত এটা টিপছ দিছোঁ, মানে সন্ধি ভাঙিলে কোনবিলাক বস্তুত সাধাৰণতে ফ'ল' কৰিব লাগে। সন্ধি ভাঙোতে মূল শব্দটো ভাঙি দুটা অৰ্থবোধক শব্দ উলিয়াবলৈ চেষ্টা কৰিব লাগে। দুয়োটা অৰ্থবোধক শব্দ উলিয়াব নোৱাৰিলেও কমচে কম এটা শব্দ উলিয়াই ল'লে আনটো উলিয়াবলৈ সহজ হয়। ধৰি লওক এটা শব্দ আছে ধৰি লওক হিমালয়। এতিয়া হিমালয় শব্দটোৰ হিমা যোগ আলয় হ'ব নে হিম যোগ আলয় হ'ব আমি কেনেকৈ জানিম? চ' যদি আমি হিম মানে কি নাজানো, হিম মানে ধৰক বৰফ, আৰু বৰফ য'ত থাকে, আলয় মানে থকা ঘৰ বা থকা ঠাই। তো আমি যদি ইয়াৰ যিকোনো এটাৰ মিনিং এটলিষ্ট জানিব লাগিব, তেতিয়া আমাৰ শব্দটো ভঙাত সুবিধা হ'ব। ধৰি লওক আমি হিম মানে কি নাজানো, তো নাজানি আমি আলয় মানে জানো। যদি আমি আলয় মানে জানো সিফালে হিমটো আমি এনেই বুজি পাম, বা হিম যদি জানো তেতিয়া আলয়টো এনেই ওলাই আহিব। চ' যিকোনো এটা পাৰ্টৰ অৰ্থটো জানিব লাগিব, তেতিয়া আমাৰ মূল শব্দটো উলিওৱাত সহজ হ'ব। তো সেইটো ইয়াত টিপছ সাধাৰণতে দিয়া হৈছে। সন্ধি 3 প্ৰকাৰৰ, মনত ৰাখিব। সন্ধি 3 প্ৰকাৰৰ: স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। প্ৰথমতে ইয়াত স্বৰসন্ধিটো লোৱা হৈছে। তো স্বৰসন্ধিৰ ইয়াত ডেফিনেশ্যনটো হ'ল স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনকে স্বৰসন্ধি বোলে। অৰ্থাৎ মই যে প্ৰথমতে ক'লোঁ শব্দ এটা সন্ধি ভাঙিবলৈ হ'লে দুটা পাৰ্ট হ'ব। তো প্ৰথম পাৰ্টটোৰ যিটো শেষ বৰ্ণ অৰ্থাৎ লাষ্টৰ যিটো লেটাৰ আৰু ছেকেণ্ড পাৰ্টৰ যিটো প্ৰথম লেটাৰ, এই দুয়োটা কি হ'ব লাগিব? স্বৰবৰ্ণ হ'ব লাগিব। প্ৰথম পাৰ্টটোৰ শেষ লেটাৰটো স্বৰবৰ্ণ হ'ব লাগিব আৰু ছেকেণ্ড পাৰ্টটোৰ প্ৰথম লেটাৰটো স্বৰবৰ্ণ হ'ব লাগিব, তেতিয়া সেইটো স্বৰসন্ধিত পৰিব। তো এনেকুৱা কুৱেশ্যনো আহিব পাৰে, বোলে এনে শব্দ দিলে, দি পেলাই ভাঙিব দিলে আৰু সন্ধিটো মেনশ্যন কৰিব দিছে, কি সন্ধি হয়। চ' এইটো জানিব লাগিব কোনটো কি সন্ধিত পৰে। স্বৰসন্ধিৰ বহুত কেইটামান নিয়ম আছে। তাৰে প্ৰথমটো হৈছে আ।
অ যোগ অ সমান আ তাৰমানে শব্দটো যেতিয়া ভাঙিম তেতিয়া প্ৰথম পাৰ্টটোৰ শেষৰ লেটাৰটো অ হ'ব লাগিব আৰু সেকেন্ড পাৰ্টটোৰ প্ৰথম পাৰ্টটোৰ শেষৰ বৰ্ণটো অ হ'ব আৰু সেকেন্ড পাৰ্টটোৰ প্ৰথম লেটাৰটো অ হ'ব লাগিব তেতিয়া এটো স্বৰবৰ্ণৰ প্ৰথম নিয়মটোত পৰিব এতিয়া ধৰক আমাৰ প্ৰথম উদাহৰণ এটা আছে নীলাচল এতিয়া আমি যদি নিয়মটো নাজানো তেতিয়া আমাৰ সাধাৰণতে কি বুলি শব্দটো ভাঙি দিয়া যাব নীলা যোগ আচল নীলা লিখা যাব কিন্তু আৰু ইফালে আচল লিখা যাব পাৰে ইফালে নীলা হ'ব পাৰে কিন্তু দুইটা ভুল নীলা মানে ডাইৰেক্ট নীলা এটা ৰঙক বুজাইছে বা আচল মানে ধৰক কিন্তু ইয়াত আচল নহব আচল হলে কি হ'ব চাদৰৰ আচল বা এনে আচল হলে এটা প্ৰকৃত ৰিয়েল এইকেইটা মিনিং হ'ব কিন্তু আমি আচল লিখিব নোৱাৰো যেহেতু নীলাচল এখন পৰ্বতৰ নাম সো অচল হ'ব অচল মানেহে পৰ্বত মই সেইকাৰণে ব্ৰেকেটত শব্দটো লিখি দিছো অচল মানে পৰ্বত সো এনেকুৱা মিনিং বিলাক আমি জানিব লাগিব তেতিয়া আমি শব্দটো ভাঙিব পাৰিম আৰু যদি কোনটো পাৰ্ট ভাঙিলে বা কি অৰ্থ ওলাব হেতু যদি নাজানো আমাৰ ভুল হৈ যাব পাৰে এটা নীল যোগ অচল নিলিখি আমি নীলা যোগ অচল লিখিব পাৰো বা নীলা যোগ আচল লিখিব পাৰো সো এনেকে লিখিলে ভুল হ'ব সেইকাৰণে আমি নিয়মটো জানিব লাগিব অ যোগ অ সমান আ তো নীলাচল হলে নীলত ল আছে লটোত কি আখৰ থাকিব ল যোগ অ সো অটো স্বৰবৰ্ণ সো সেকেন্ড পাৰ্টটোৰ একেবাৰে শেষৰ লেটাৰটো ল আৰু লৰ অকল ল বুলি ক'লে নহব লটো যেহেতু লৰ লগত এটা সব আখৰৰ ব্যঞ্জন বৰ্ণৰ কেইটামান আখৰৰ বাহিৰে গোটেইকেইটাত এটা অ যোগ হৈ থাকে সো এই অটো সন্ধি ভাঙিলে আহিব এটো একদম প্ৰযোজ্য হয় আৰু অটো ওলাই আহিব লাগিব সো নীল বুলি ক'লেও নহব নীল যোগ অচল নীল ল যোগ অ সেই অটো প্ৰথম পাৰ্টটোৰ শেষ লেটাৰ হ'ব আৰু অচলৰ অৰ্থাৎ সেকেন্ড পাৰ্টটোৰ প্ৰথম লেটাৰ অ সো অ যোগ অ সমান আ সো নীলা চল এনেকে ভাঙিব লাগিব তাৰ পিছত আৰু এটা আছে ফলাফল এটা ফলাফল আমি কি লিখিব পাৰো ফলা যোগ ফল এনেকে লিখিব পাৰো তো কাটি দিব এনেকে হলে ভুল হৈ যাব তো জানিব লাগিব ফলাফল মানে কি এটা ফল হ'ব পাৰে মানে এটা কিবা এটা আমি লাভ কৰিছো হে এটা ফল ভাল ফল হ'ব পাৰে আৰু অফল মানে বেয়া হোৱা তো এই দুটা শব্দ মিলাই পেলাই ফলাফল হৈছে যেনে লাভ মানে লাভ হোৱা আৰু অলাভ মানে হল লোকচান হোৱা তো লাভালাভ সো ঠিক একেদৰে ফলাফল ফল ল যোগ অ ল তো ইয়াৰ অ এটা থাকি গ'ল লত আৰু নেক্সট পাৰ্টটো হ'ব অফল তাৰমানে সাকসেস নোহোৱা আৰু ইফালে সাকসেস হোৱা বা ফল লাভ কৰা সো ফল যোগ অফল সমান ফলাফল তেনেকে গোটেই অ যোগ অৰ এইবিলাক উদাহৰণ কেইটা আছে আপোনালোকে চাই ল'ব পাৰে নেক্সট আছে স্বাধীন স মানে কি নিজৰ যোগ অধীন নিজৰ অধীনত থকা তাৰমানে স্বাধীন হোৱা কাৰো আন্ডাৰত নাথাকা তো এনেকে যদি শব্দকেইটাৰ মিনিং আমি ভাঙি ল'ব পাৰো অতি সহজে সন্ধিৰ আমি নিয়মখিনি ভাঙি দিব পাৰিম সন্ধিকেইটা ভাঙি দিব পাৰিম পৰীক্ষাত কোনো ধৰণৰ কনফিউজনৰ সৃষ্টি নহয় বুজি পাইছেনে সো নিয়মকেইটা এটলিষ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব স্বাধীনটো যদি আমি স্বা লিখো কাটি দিব স্বাৰ কোনো মিনিং নাই স্বৰহে মিনিং আছে স্ব মানে নিজৰ অধীন মানে নিজৰ অধীনত থকা আধীন বুলি কোনো শব্দ নাই বুজি পাইছে তো তেনেকে পাৰিলে দুটা শব্দৰ যদি উলিয়াই ল'ব পাৰে মিনিংফুল তেতিয়াতো মিনিংফুল ৱৰ্ড যদি উলিয়াই ল'ব পাৰে তেতিয়াতো খুব ভাল আৰু যদি নোৱাৰে দুটা উলিয়াব এটলিষ্ট এটা উলিয়াবলৈ চেষ্টা কৰিব ঠিক আছে এটো হল অ যোগ অ সমান আৰ উদাহৰণ নেক্সট হল অ যোগ আ সমান আ আমি প্ৰথমত পালো অ যোগ অ সমান আ আৰু তাৰ পিছত এটা নিয়ম হল অ যোগ আ সমান আ যেনে ধৰক এটা উদাহৰণ আছে হতাশা তো এটো যদি ভাঙি দিও কি হ'ব হত যোগ আশা তাৰ মানে হত মানে কি বেয়া হোৱা বা সাকসেস নোহোৱা তেনেকুৱা বুজায় আৰু আশাটো আশাই হতাশাৰ এটা আশা থাকিব শব্দটোৰ লগত সো হেনেকে যদি আমি ভাঙি দিও হত যোগ আশা তো হতত কি থাকিব অ ত যোগ অ সমান হত দন্ত্য ত যোগ অ সমান ত দন্ত্য ত সো ইয়াতে হত তৰ লগত এটা অ থাকিল আৰু নেক্সট টু আশাৰ আটো আছে সো হতাশা ঠিক একেদৰে দেৱালয় আমি যদি লিখো দেৱা যোগ লয় ভুল আমি যদি লিখো দেৱা যোগ আলয় ভুল কাৰণ দেৱা শব্দটোৰ কোনো মিনিংই নাই দেৱ মানেহে মিনিং আছে বা দেৱ মানেহে মিনিং আছে ভগৱান আৰু আলয় মানে ঘৰ ভগৱানৰ ঘৰ দেৱালয়
চ' সেইকাৰণে আমি লিখিব লাগিব দেৱ যোগ আলয় দেৱৰ উৱব্ব যোগ অ সমান উৱব্ব চ' ইয়াত অটো আহি গ'ল আৰু নেক্সট আলয়ৰ আ দেৱালয় বুজি পাইছে ঠিক তেনেকৈ এই গোটেইকেইটা উদাহৰণ আপোনালোকে চাই ল'ব বুজি পাব এই নিয়মটো আছিল অ যোগ আ সমান আ নেক্সট হ'ল আ যোগ অ সমান আ এইটো আয়েই কিন্তু আ যোগ অ প্ৰথমতে পালোঁ অ যোগ অ আ তাৰপিছত পালোঁ আ যোগ অ যোগ আ সমান আ এইবাৰ পালোঁ আ যোগ অ সমান আ এইটোত কেনেকৈ আ হয় প্ৰথমতে কোনবিলাক শব্দত ধৰি লওক এটা শব্দ আছে বিদ্যাৰ্ণৱ বিদ্যা ইয়াত আহিয়ে গ'ল দন্তীয় দ যোগ অন্ত্যস্ত য় যোগ আ দন্তীয় দ যোগ অন্ত্যস্ত য় বা অন্ত্যস্ত জ জকাৰো কয় কিছুমানে য়কাৰো কয় তো ইয়াতে দ হ'ল যোগ আ বিদ্যা দত জকাৰে দ তাত আকাৰ এই আকাৰৰ আটো আহিছে নেক্সট অৰ্ণৱ সমান বিদ্যাৰ্ণৱ তাৰপিছত আছে সীমান্ত সীমা যোগ অন্ত সীমান্ত তাৰমানে সীমাৰ শেষ হোৱা অৰ্থাৎ য'ত আমাৰ বাউণ্ডেৰীটো শেষ হয় সেইটোক আমি সীমান্ত বুলি কওঁ নহয় চ' এইটো সীমান্ত অৰ্থাৎ সীমাটো আমাৰ ওলাই আছে এটা অৰ্থবোধক শব্দ সীমা তো মত আকাৰ আছে আ যোগ অন্ত য'ত সীমাৰ অন্ত হৈছে শেষ হৈছে অন্তৰ আ যোগ অ সমান আ তো এইটো সীমান্ত এনেকৈ হ'ব বা কথা অমৃত কথা যোগ অমৃত তাৰমানে বহুত মধুৰ কথা আৰু এইটো কয় কথামৃত তো কথামৃত থকাৰ লগে লগে কথাটো আমাৰ ওলাই গ'ল আৰু এইফালে মৃত মানে হ'ল মৰা চাব দেই এনেকুৱা ৱৰ্ডো আহিব পাৰে চ' আমি কথামৃত সাধাৰণতে কোনবিলাক কথা কওঁ য'ত একদম অমৃতৰ নিচিনা মধুৰ কথা মহৎ লোকৰ বাণী সেইবিলাক আমি কথামৃত কওঁ কিন্তু ইয়াত যদি আমি লিখোঁ কথা যোগ মৃত তো ইয়াত কাটি দিব কিয় কাটি দিব মৃত মানে হ'ল মৰা মৃত মানে মৰা তো ইয়াত মৃত যদি লিখি দিওঁ কাটি দিব কিয় কাটি দিব মৰা কথা বা একদম মানে দুখৰ কথা বা কিবা তেনেকুৱা সেই বুজাব পাৰে বা অৰ্থহীন কথা তেনেকুৱা কিবা বুজাব পাৰে চ' সেইটোক নুবুজে তাৰ অপজিট ৱৰ্ডটোহে বুজায় অৰ্থাৎ কথামৃত মানে হ'ল একদম মধুৰ কথা শুনিবলৈ ভাল কথা মানুহক ইনস্পায়াৰ কৰা কথা সেইবিলাককে কথামৃত বুলি কয় চ' এইটো হ'ব কথা যোগ অমৃত তাৰমানে অমৃতৰ নিচিনা কথা চ' কথাৰ আকাৰটো আ আৰু অমৃতৰ আ যোগ অ সমান আ অৰ্থাৎ কথা সেইটো হ'ল কথামৃত এনেকুৱা শব্দবিলাকে অলপমান কেতিয়াবা জটিলতাৰ সৃষ্টি কৰে কিন্তু নিয়মটো ভালকৈ বুজি পালে কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে নেক্সট আছে আ যোগ আ সমান আ এইটো একদম একেবাৰে সহজ আ যোগ আ সমান আ কোনোবিলাক শব্দত হয় উমানন্দ ধৰি লওক উমা যোগ আনন্দ এতিয়া উমা যোগ নন্দও লিখিব পাৰে কিছুমানে কিন্তু কাটি দিব উমা যোগ আনন্দ সমান উমানন্দ বা কাৰাগাৰটো কি হ'ব কাৰা যোগ আগাৰ মানে ঘৰ আমি সেইটো জানো চ' এটাৰ বুজি পালোঁ আমাৰ বাকীখিনি ওলাই যাব কাৰা যোগ কাৰাগাৰ ঠিক একেদৰে লাষ্টৰটো ধৰক শ্ৰদ্ধাস্পদ আমি যদি লিখোঁ শ্ৰদ্ধা যোগ স্পদ নহ'ব আস্পদ হ'ব চ' শ্ৰদ্ধাস্পদ শ্ৰদ্ধা যোগ আস্পদ শ্ৰদ্ধা দৈধত আকাৰৰ আটো আহিল আৰু আস্পদৰ আ যোগ আ সমান শ্ৰদ্ধা আ হ'ল আৰু সেই আকাৰটো ক'ত বহিব শ্ৰদ্ধাস্পদ চ' এটা নিয়ম নেক্সট নিয়মটো হৈছে হস্ৰই যোগ হস্ৰই সমান দীৰ্ঘই তাৰমানে মেইন দীৰ্ঘই কিয় দিছে মেইন ৱৰ্ডটোত থাকিব দীৰ্ঘইকাৰ কিন্তু যেতিয়া আমি ভাঙিম তেতিয়া অৰ্থাৎ দুটা পাৰ্ট হ'ব নহয় তাৰে প্ৰথম পাৰ্টটোৰ শেষৰ লেটাৰটো হস্ৰইকাৰ হ'ব লাগিব আৰু ছেকেণ্ড পাৰ্টটোৰ প্ৰথম লেটাৰটোৰো হস্ৰই হ'ব লাগিব এই হস্ৰইকাৰ আৰু হস্ৰই মিলিহে দীৰ্ঘই হ'ব যেনে ধৰক প্ৰথম শব্দটো অতীন্দ্ৰিয় ইয়াত চাব দেই অতীন্দ্ৰিয় বুলি কওঁতে অতি যোগ ইন্দ্ৰিয় এতিয়া সেই অতি শব্দটোত যদি আমি দীৰ্ঘইকাৰ লিখোঁ নহ'ব কাৰণ দীৰ্ঘইকাৰ অতি শব্দটো যদি দীৰ্ঘইকাৰ থাকে তেতিয়া সেই শব্দটোৰ মিনিং নাই কিন্তু হস্ৰইকাৰ শব্দ যদি থাকে অতিটোত বহুত মিনিং আছে এটা অতি মানে বহুত কৰা এটা অতি মানে আমাৰ আমাৰ চিন্তাৰ বাহিৰৰ কিছুমান বস্তুক সেইটোকো অতি কয় তো তেনেকুৱা অৰ্থ থকা শব্দহে ইয়াত ধৰা হ'ব দীৰ্ঘইকাৰ থাকিলে সেইটো মিনিংলেছ এইটো শব্দৰ অৰ্থ নাই চ' ইয়াত কি হ'ব অতীন্দ্ৰিয় শব্দটো যদি ভাঙি দিয়া হয় অতি দন্ত্য ত হস্ৰইকাৰ অতি
যোগ ইন্দ্ৰিয় ইন্দ্ৰিয়ত প্ৰথমটো হস্যইকাৰ হয় ইন্দ্ৰিয় দীৰ্ঘই লিখি পেলাই ইন্দ্ৰিয় শব্দ নিলিখে তো এইটো অতীন্দ্ৰিয় মানে আমাৰ ইন্দ্ৰিয়ৰ বাহিৰৰ আমাৰ যিটো পঞ্চ ইন্দ্ৰিয় আছে পঞ্চ ইন্দ্ৰিয়ৰ বাহিৰৰ যিখিনি বস্তু সেইটো অতীন্দ্ৰিয় বুলি কয় বুজি পাইছেনে সো অতি যোগ ইন্দ্ৰিয় সমান অতীন্দ্ৰিয় ইয়াত দন্ত্যাত হস্যইকাৰ আছে সেইটো এটা স্বৰবৰ্ণ নেক্সট ইন্দ্ৰিয়ৰ হস্যই এইটো এটা স্বৰবৰ্ণ সো হস্যই আৰু হস্যই লগ লাগি দীৰ্ঘইকাৰ আছে অৰ্থাৎ দন্ত্যাত দীৰ্ঘইকাৰ আছে নেক্সট হল লাষ্টৰটো ধৰক অতীত একেই মই অতীন্দ্ৰিয়টো যেনেকৈ মিনিং কৰিছে একেই এইটো অতি যোগ ইত সমান অতীত বা মুনীন্দ্ৰ মুনি ইয়াত মুনীন্দ্ৰ শব্দটো দীৰ্ঘইকাৰ আছে কিন্তু আমি যেতিয়া ভাঙিম হস্যইকাৰ দিব লাগিব কাৰণ মুনি মানে ঋষি মুনি শব্দটো দীৰ্ঘইকাৰ নিলিখে হস্যইকাৰ লিখে সো মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ ইন্দ্ৰটো আমি জানোৱে আৰু ইন্দ্ৰটো কোনো ধৰণৰ দীৰ্ঘই হোৱাৰ কথাই নাই সো এইটো নিয়ম হ'ল হস্যই যোগ হস্যই সমান দীৰ্ঘই নেক্সট এটা আছে হস্যই যোগ দীৰ্ঘই সমান দীৰ্ঘই প্ৰথমতে হস্যইকাৰ হ'ব আৰু সেকেন্ড পাৰ্টটোৰ প্ৰথমতে থাকিব দীৰ্ঘই ইয়াত কি লিখা হৈছে কেতিয়াবা এই নিয়মৰ সন্ধি ভাঙোতে প্ৰথম শব্দটিত হস্যইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব বিচাৰ কৰিব নোৱাৰিলে মূল শব্দটোৰ প্ৰথম অংশই হওক বা দ্বিতীয় অংশই হওক উলিয়াই ল'ব লাগিব আৰু তাৰ অৰ্থ বিচাৰ কৰিব লাগিব তাৰ মানে প্ৰথমতে মই যিখিনি কথা কৈছিলোঁ এটা যে টিপছ দিছিলোঁ প্ৰথমতে সেই টিপছটোৰ দৰে কথাটো ইয়াত কোৱা হৈছে যে এতিয়া ধৰক এটা শব্দ দিছে প্ৰথম অংশটোত হস্যইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব আমি কেনেকৈ জানিম যেতিয়া আমি শব্দটো বাহিৰ কৰিম অৰ্থটো যেতিয়া বাহিৰ কৰিব জানিম এটা শব্দৰ তেতিয়াহে সেইটো যেতিয়া প্ৰথম পাৰ্টটো ওলাব ছেকেণ্ড পাৰ্টটো আপুনি ওলাব বুজি পাইছেনে ধৰক অতীন্দ্ৰিয় শব্দটোত আমি যদি দন্ত্যাত দীৰ্ঘইকাৰ লিখোঁ কোনো ধৰণৰ অৰ্থ নাই চ' তেনেকৈ অৰ্থবোধক শব্দটো আমি জানিব লাগিব যে দন্ত্যাত হস্যইকাৰ অতি এই অতি শব্দটোৰহে অৰ্থ আছে তত দীৰ্ঘইকাৰ দিলে অৰ্থ নাই চ' যেতিয়া অতি বুলি আমি দন্ত্যাত হস্যইকাৰ যেতিয়া লিখিম তেতিয়া ইন্দ্ৰিয় শব্দটো আপুনি বাহিৰ হৈ যাব বুজি পাইছেনে তেনে অৰ্থত কথাখিনি দিয়া হৈছে এইটো টিপছ বুলি ধৰি ল'ব এইটো টিপছ এটা দিয়া হৈছে তাৰপিছত কি কৈছে যে আমি প্ৰথমতে পালোঁ যে কেতিয়াবা এই নিয়মৰ সন্ধি ভাঙোতে প্ৰথম শব্দটিত হস্যইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব বিচাৰ কৰিব নোৱাৰিলে মূল শব্দটোৰ প্ৰথম অংশই হওক বা দ্বিতীয় অংশই হওক উলিয়াই ল'ব লাগিব আৰু তাৰ অৰ্থ বিচাৰ কৰিব লাগিব তাৰমানে যিকোনো এটা পাৰ্ট উলিয়াই ল'লেই নহ'ব অৰ্থটো উলিয়াব জানিব লাগিব তাৰমানে শব্দটোৰ অৰ্থ আছে নে নাই যদি অৰ্থ নাই সেই শব্দটো ভুল হৈছে সেই পাৰ্টটো ল'লে নহ'ব কাৰণ ধৰক অতীন্দ্ৰিয় শব্দটো বা ওপৰত উল্লেখ থকা মুনীন্দ্ৰ শব্দটো যদি আমি দন্ত্যানত দীৰ্ঘইকাৰ লিখোঁ সেইটো শব্দৰ কোনো ধৰণৰ অৰ্থ নাই বা ইন্দ্ৰ শব্দটোৰ যদি দীৰ্ঘই লিখোঁ তেতিয়া কোনো ধৰণৰ অৰ্থ নাই তো যেতিয়া আমি এনেকৈ ইন্দ্ৰ বুলি লিখাৰ লগে লগে যেতিয়া আমাৰ হস্যই লিখিম তেতিয়া আমাৰ আপুনি আহিব যে ইন্দ্ৰ মানে ভগৱান এটা দেৱতাৰ নাম বা মুনি বুলি কওঁতে ঋষি মুনিক বুজাইছে ইয়াত হস্যইকাৰ দিয়া আছে কিন্তু দীৰ্ঘইকাৰ হ'লে শব্দটোৰ অৰ্থ নাই চ' এনেকৈ যেতিয়া অৰ্থবোধক শব্দবিলাক আমি উলিয়াই ল'ব জানিম যে সন্ধি ভাঙিবলৈ একদম ইজি হৈ যায় চ' ইয়াত দিছে ক্ষিতি যোগ ইশ অৰ্থাৎ ক্ষিতিশ তাৰমানে ক্ষিতিশ মানে হ'ল ক্ষিতি মানে পৃথিৱী আৰু ইশ মানে ঈশ্বৰ পৃথিৱীৰ ঈশ্বৰ তো সেইটোক কয় ক্ষিতিশ কিন্তু ইয়াত যদি আমি নাজানো ভাঙিব যদি নাজানো তেতিয়া কেনেকৈ লিখিম বাৰু ক্ষিয়ত হস্যইকাৰ দন্ত্যাত দীৰ্ঘইকাৰে লিখি দিব পাৰোঁ আৰু যোগ ইশটো বাৰু ঠিকেই লিখিম দীৰ্ঘই যোগ তালিবশ লিখিম কিন্তু যদি ক্ষিতিত যদি আমি দন্ত্যাত হস্যইকাৰ লিখোঁ তেতিয়াতো ভুল হৈ যাব দীৰ্ঘইকাৰ যদি লিখোঁ তেতিয়াতো ভুল হৈ যাব কাৰণ ক্ষিয়ত হস্যইকাৰ দন্ত্যাত দীৰ্ঘইকাৰ এই শব্দটোৰ অৰ্থ নাই দন্ত্যাত হস্যইকাৰ হ'লেহে অৰ্থ আছে যাৰ অৰ্থ পৃথিৱী তো সেনেকৈ অৰ্থবোধক শব্দবিলাক উলিয়াই ল'ব যদি আমি পাৰোঁ তেতিয়াহে সন্ধিটো শুদ্ধ হ'ব যদি আমি এইটো লিখোঁ ক্ষিয়ত হস্যইকাৰ দন্ত্যাত দীৰ্ঘইকাৰ ক্ষিতি যোগ দীৰ্ঘই তালিবশ কাটি দিব কাৰণ দন্ত্যাত দীৰ্ঘইকাৰ লিখিলে কোনো ধৰণৰ অৰ্থ নাই সেই এটা ঠিক একেদৰে গিৰিশ মানে হ'ল গিৰি মানে পৰ্বত আৰু ইশ মানে ঈশ্বৰ পৰ্বতৰ ঈশ্বৰ চ' ইয়াত যদি আমি গিৰি গত হস্যইকাৰ ৰদ দীৰ্ঘইকাৰ যদি লিখোঁ আৰু যোগ দীৰ্ঘই তালিবশ লিখোঁ কাটি দিব কাৰণ ৰদ দীৰ্ঘইকাৰ শব্দটোৰ কোনো ধৰণৰ অৰ্থ নাই ৰদ হস্যইকাৰ হ'লেহে অৰ্থ আছে গত হস্যইকাৰ ৰদ হস্যইকাৰ তাৰমানে পৰ্বত গিৰি কিন্তু ৰদ দীৰ্ঘইকাৰ হ'লে সেই গত হস্যইকাৰ ৰদ দীৰ্ঘইকাৰ গিৰি এই শব্দটোৰ কোনো ধৰণৰ অৰ্থ নাই তো এই কাৰণে যিকোনো এটা পাৰ্টৰ যদি আমি যিকোনো এটা অংশৰ যদি অৰ্থটো উলিয়াই ল'ব জানো এটা অংশ আপুনি ওলাই যাব
চ' ইয়াত সেইটোৱে কোৱা হৈছে ব্ৰেকেটত যে ওপৰৰ শব্দকেইটাৰ ক্ষিতিৰ সলনি যদি ক্ষিতি, গিৰিৰ সলনি যদি গিৰি বা অধিৰ সলনি যদি অধি লিখিলে একো অৰ্থ নোলাব। বুজি পাইছেনে? তাৰমানে ৰথ হস্যইকাৰ যদি ৰথ দীৰ্ঘইকাৰ লিখোঁ বা অধিত যদি হস্যইকাৰৰ সলনি যদি দীৰ্ঘইকাৰ লিখোঁ কোনো ধৰণৰ অৰ্থ নাই। চ' এনেকুৱা ফাৰ্ষ্টৰ যিটো অংশ এটলিষ্ট ফাৰ্ষ্টৰ অংশটোৰ অৰ্থটো উলিয়াবলৈ যদি আমি জানো ছেকেণ্ড পাৰ্টটো এনে ওলাই যাব। এইটো আছিল হস্যই যোগ দীৰ্ঘই সমান দীৰ্ঘই। এইবাৰ আহিছে দীৰ্ঘই যোগ দীৰ্ঘই সমান দীৰ্ঘই। তাৰমানে প্ৰথম পাৰ্টটোৰো দীৰ্ঘইকাৰ হ'ব আৰু ছেকেণ্ড পাৰ্টটোৰো প্ৰথম লেটাৰটো দীৰ্ঘই হ'ব। কেনেকুৱা? যেনেকুৱা ধৰক দিল্লীশ্বৰ, তো দিল্লী শব্দটোতো লয়ললত দীৰ্ঘইকাৰে থাকে, লয়ললত হস্যইকাৰ লিখিলে সেইটো দিল্লী শব্দ নহয়, কাটি দিব। আৰু ঈশ্বৰ যোগ ঈশ্বৰ, ঈশ্বৰততো সদায় দীৰ্ঘই। চ' সেই এটা বা কিছুমান এইবিলাক শব্দ বাৰু আমি ইজি, আমাৰ কাৰণে ইজি। য'ত টান শব্দ যদি দিয়ে কেতিয়াবা কি হ'ব, ধৰি লওক শ্ৰী শব্দটো হস্যত দীৰ্ঘইকাৰ, তালিবশ হস্যত দীৰ্ঘইকাৰ, তালিবশ শ্ৰীষ। তো শ্ৰীষ মানে কি জানিব লাগিব। শ্ৰী মানে হ'ল কি উন্নতি হোৱা, কিবা এটা বস্তুৰ শ্ৰীবৃদ্ধি হোৱা বুলি যে কয়, তো ডেভেলপ হোৱা। আৰু ইশ মানে ঈশ্বৰ, তাৰমানে ঈশ্বৰ এনেকুৱা এটা ঈশ্বৰ যে ডেভেলপ কৰায় বা ডেভেলপ কৰা বা বিকাশ কৰা, উন্নতি কৰোৱা ঈশ্বৰ, তো সেইটোক শ্ৰীষ বুলি কয়। ঈশ্বৰ মানে গৰাকী হ'ব পাৰে, অৰ্থাৎ ভগৱানক নুবুজাব পাৰে, ঔনাৰ, তেওঁলোককো ঈশ্বৰ বুলি কয়। চ' ইয়াত কি কৈছে শ্ৰী যোগ ইশ, এইটোতো ওলাই আছে শ্ৰীষ, শ্ৰীষৰ অকল শ্ৰী যোগ তালিবশ লিখিলে নহ'ব, শ্ৰী যোগ ইশ। গতিকে এইটো অলপ টান যেন লাগে দেখাত, কিন্তু শব্দকেইটা যদি আমি পাৰ্টকেইটা ভাঙি যদি দিব পাৰোঁ, অৰ্থকেইটা আপুনি যদি এনেকৈ বুজি পোৱাকৈ যদি ল'ব পাৰোঁ, যদি বুজি পাওঁ, তেতিয়া আমাৰ সন্ধিটো ভঙাত কোনো ধৰণৰ অসুবিধা নহয়। বুজি পাইছে? এইটো হ'ল দীৰ্ঘই যোগ দীৰ্ঘই সমান দীৰ্ঘই। নেক্সট আছে দীৰ্ঘই যোগ হস্যই সমান দীৰ্ঘই। এইটো কেনেকুৱা? মহীন্দ্ৰ, মহী, মহী মানে হ'ল পৃথিৱী, যোগ ইন্দ্ৰ, ইন্দ্ৰ মানে দেৱতাগৰাকীৰ নাম। চ' পৃথিৱীৰ দেৱতা বা পৃথিৱীৰ ইন্দ্ৰ বা মহীন্দ্ৰ। বুজি পাইছে? কিন্তু ইয়াত যদি আমি মহীত হত দীৰ্ঘইকাৰ নিলিখি যদি হত হস্যইকাৰ দিওঁ, কাটি দিব, সেই মহীৰ কোনো ধৰণৰ অৰ্থ নাই। কিন্তু হত দীৰ্ঘইকাৰ লিখিলে সেইটো শব্দৰ অৰ্থ আছে, যাৰ অৰ্থ পৃথিৱী। এনেকৈ অৰ্থবোধক শব্দ এটা ল'ব লাগিব। শব্দটো যেতিয়া ভাঙিম, প্ৰথম পাৰ্টটোৰ অৰ্থ ওলাইছেনে নাই বা দ্বিতীয় পাৰ্টটোৰ অৰ্থ ওলাইছেনে নাই, সেইটো যদি আমি বিচাৰ কৰি ল'ব পাৰোঁ, তেতিয়া সন্ধিটো সম্পূৰ্ণ শুদ্ধ হ'ব। বুজি পাইছে? তো এনেকৈ বা ধৰক শচীন্দ্ৰ, শচীন্দ্ৰ মানে শচী মানে জোন, যোগ ইন্দ্ৰ, ইন্দ্ৰত সদায় হস্যই, আৰু শচী প্ৰথম চত দীৰ্ঘইকাৰ, শচী, শচী মানে জোন। কিন্তু তালিবশ প্ৰথম চত যদি হস্যইকাৰ দিওঁ, সেইটো শচীৰ কোনো ধৰণৰ মিনিং নাই। তো এনেকৈ শব্দবিলাকৰ অৰ্থ উলিয়াবলৈ চেষ্টা কৰিব। সেইটো মই বাৰে বাৰে ৰিপিট কৰি আছোঁ কথাষাৰ, গতিকে সেইটো বুজি ল'ব। তলৰ শব্দকেইটাৰ সন্ধিৰ ক্ষেত্ৰতো ওপৰৰ শব্দকেইটাৰ নিয়মৰ দৰেই হ'ব। অৰ্থাৎ মূল শব্দটোৰ প্ৰথম বা দ্বিতীয় অৰ্থবোধক অংশটো উলিয়াব পাৰিলেই বাকী অংশ ওলাই পৰিব। তেতিয়া হস্যইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব অতি সহজে উলিয়াব পৰা যাব। একেই কথাখিনি মই যিটো কথাই বাৰ বাৰ কৈ আছোঁ, তাৰমানে ওপৰত অলৰেডি যিকেইটা নিয়মৰ কথা কোৱা হ'ল, তলতো কেইটামান এনেকুৱা শব্দ আছে যিকেইটা ওপৰৰ নিয়মৰ কেইটাৰ দৰে একেই। তাৰমানে কৈছে ওপৰৰ শব্দকেইটাৰ নিয়মৰ দৰেই হ'ব, অৰ্থাৎ মূল শব্দটোৰ প্ৰথম বা দ্বিতীয় অৰ্থবোধক অংশটো উলিয়াব পাৰিলে, তাৰমানে এটা শব্দত যে ভাঙিলে দুটা পাৰ্ট হৈ যায়, তাৰে যিকোনো এটা পাৰ্টৰ অৰ্থটো যদি আমি উলিয়াই ল'ব পাৰোঁ, তেতিয়া এটা পাৰ্ট হস্যইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব অতি সহজে নিৰ্ণয় কৰিব পাৰি। বুজি পাইছেনে? কাৰণ মই যে অলৰেডি ক'লোঁ অলপ আগতে যে যদি শচী শব্দটোত শচী মানে জোন বা শচী মানে জোন প্ৰথম চত যদি হস্যইকাৰ লিখোঁ, কোনো ধৰণৰ মিনিং নাই, দীৰ্ঘইকাৰ লিখিলেহে মিনিং আছে। চ' সেই মিনিং থকা শব্দটো ল'ব লাগিব, তেতিয়া নেক্সট পাৰ্টটো এনেই ওলাই আহিব। চ' সেই কথাটো ইয়াত কোৱা হৈছে। চ' তেনেকুৱা আৰু এটা শব্দ নিয়ম হ'ল অযোগ হস্যই সমান এ। তাৰমানে যদি এ থাকে, শব্দটোত যদি একাৰ থাকে বা এ উচ্চাৰণ হয়, তেতিয়া জানিব সেই শব্দটো ভাঙিলে প্ৰথম পাৰ্টটোত লাষ্টত অ হ'ব আৰু ছেকেণ্ড পাৰ্টটোত লাষ্টত হস্যই হ'ব। যেনে দেৱেন্দ্ৰ, দেৱে এ উচ্চাৰণ হৈছেনে? দেৱে ওপৰত একাৰ আছে, তো এ উচ্চাৰণ হৈছে। তো দেৱে থাকিলে অৰ্থাৎ এ থাকিলে কি হ'ব? অযোগ হস্যই হ'ব। চ' দেৱেটোত ভাঙিব, তো দেৱে ভাঙি কি হ'ব? দেৱ হ'ব, দেৱ অ হ'ল। আৰু
দেৱেন্দ্ৰ লাষ্টত নৰেন্দ্ৰ এন্দ্ৰ ৱব্বত একাৰ আৰু ইফালে নৰেন্দ্ৰ দেৱেন্দ্ৰ এন্দ্ৰ তো থাকে কাৰণে প্ৰথমটো দেৱ যোগ ইন্দ্ৰ যদি আমি দেৱটো ভাঙিব পাৰোঁ তেতিয়া সেকেন্ড পাৰ্টটো এনে ওলাই আহিব ইন্দ্ৰ হ'ব সো ইয়াত দেৱৰ ৱব্বৰ আৰু ইন্দ্ৰৰ হস্যই তো যোগ হস্যই সমান হ'ল দেৱেন্দ্ৰ সো এইটো এটা স্বৰবৰ্ণ নিয়ম নেক্সট এটা নিয়ম হৈছে অযোগ দীৰ্ঘই সমান তাৰ মানে প্ৰথমটোত পালোঁ আমি অযোগ হস্যই কিন্তু এইটো হ'ল অযোগ দীৰ্ঘই যেনে গণেশ তো প্ৰথমতে আমি কি পাইছিলোঁ হস্যই আছিল ইয়াত ইন্দ্ৰ আছিল ইন্দ্ৰত সদায় হস্যই কিন্তু ইয়াত গণেশ বুলি কোৱাৰ লগে তালিব বসা আহিল লাষ্টত তো তালিব বসাত মানে হ'ল ইশ তো ইশ মানে ঈশ্বৰ আৰু ঈশ্বৰত সদায় দীৰ্ঘই ঈশ্বৰত যদি দীৰ্ঘই ই শব্দটোৰ আগতো সদায় দীৰ্ঘইয়ে হ'ব সো ইয়াত এটা পায়ে গ'লো এটা অংশ ইশ দীৰ্ঘই আছে আৰু ইফালে কি হ'ব গণে আছে গণে তো গণে আছে তো থাকিলে হ'ব অযোগ দীৰ্ঘই বুজি পাইছে অযোগ দীৰ্ঘই তাৰমানে ইয়াত গণেশ গণ যোগ দীৰ্ঘই সমান তালিব বস ইশ গণ যোগ ইশ গণ মানে মানুহ ইশ মানে ঈশ্বৰ মানুহৰ ঈশ্বৰ গণেশ বা গণেশ দেৱতা ঠিক এইদৰে পৰমেশ্বৰ পৰম যোগ ঈশ্বৰ পৰম ম যোগ সমান মৰ লগত এটা আছে আৰু ইফালে ঈশ্বৰৰ দীৰ্ঘই অযোগ দীৰ্ঘই সমান সো ইয়াত পৰমেশ্বৰ বুজিছে তো তেনেকৈ ভাঙিবলৈ চেষ্টা কৰিব নেক্সট আছে সমান আযোগ হস্যই প্ৰথমতে পালোঁ আমি অযোগ হস্যই তাৰপিছত সমান তাৰপিছত পালোঁ অযোগ দীৰ্ঘই সমান এইবাৰ পালোঁ আযোগ হস্যই সমান তো প্ৰথম পাৰ্টটোৰ লাষ্টত আকাৰ হ'ব আৰু ছেকেণ্ড পাৰ্টটোত হস্যই হ'ব কেনেকুৱা শব্দত ধৰি লওক যথেষ্ট মানে ইয়াত যদি আমি আগৰ নিয়মটো যদি মনত ৰাখোঁ যে থাকিলে বা একাৰ থাকিলে হয় ইয়াত আমি কি লিখিম যথ যোগ ইষ্টটো বাৰু হস্যই সেইটো জানিম কিন্তু ইয়াত যদি আমি যথ লিখোঁ ভুল হ'ব কাৰণ যথ শব্দৰ একো অৰ্থ নাই আমি কি লিখিব লাগিব যথা মানে যি প্ৰকাৰে যি ধৰণে সেইবিলাক বস্তু ইয়াত বুজায় বা যেনে অৰ্থও বুজায় যথা মানে সো সেই মিনিংটো থকা মিনিংটো যে আছে তো সেইটো বুজি ল'ব লাগিব যদি আমি লিখোঁ যথ যোগ ইষ্ট কাটি দিব যথেষ্ট হ'ব বা যথেষ্ট আমি যদি ভাবি লওঁ আগতে যেনেকৈ একাৰ থাকোঁতে হৈছে আগত ইয়াতো হ'ব নহ'ব কাৰণ ইয়াত হ'লে কি হ'ব থ যোগ হ'ব যাৰ মিনিং একো নাই যথা হ'ব লাগিব বুজি পাইছেনে তো সেইটো বাৰ কৈছোঁ কথাখিনি অলপ যদি গুৰুত্ব সহকাৰে বুজি লয় আৰামছে সোমাই থাকিব মূৰত সো ইয়াতে সেইটোৱে কোৱা হৈছে যথাযোগ ইষ্ট মানে কি বাঞ্ছনীয় বা বাঞ্ছা কৰা বা ইচ্ছা কৰা কামনা কৰা সেইবিলাক বস্তু ইয়াত বুজোৱা হয় ঠিক একেদৰে মহেন্দ্ৰ মহা যোগ ইন্দ্ৰ ইয়াত যদি আমি লিখোঁ মহযোগ যদি ইন্দ্ৰ লিখোঁ নহ'ব মহ শব্দৰ কোনো ধৰণৰ অৰ্থ নাই মহা হ'ব লাগিব মহা ইন্দ্ৰ মহেন্দ্ৰ ঠিক একেদৰে যথেচ্ছা যথা যোগ ইচ্ছা ইয়াত যদি আমি লিখোঁ যথ যোগ ইচ্ছা যথ শব্দৰ অৰ্থ নাই যথা শব্দৰহে আছে চ' ইয়াত দন্ত্যথত আকাৰ হ'ব তাৰমানে আযোগ হস্যই ইচ্ছা শব্দত সদায় হস্যই তেনেকৈ নিয়মটো চাব নেক্সট আছে আযোগ দীৰ্ঘই সমান অৰ্থাৎ শব্দ এটাৰ মাজত যদি একাৰ থাকে আযোগ দীৰ্ঘই হ'ব পাৰে তাৰমানে প্ৰথম অংশটোৰ লাষ্টত আকাৰ হ'ব আৰু ছেকেণ্ড শব্দটোৰ ছেকেণ্ড পাৰ্টটোৰ প্ৰথম অংশ দীৰ্ঘই হ'ব বুজি পালে তো একাৰ যদি থাকে মনত ৰাখিব অযোগ হস্যই হ'ব পাৰে অযোগ দীৰ্ঘই হ'ব পাৰে আযোগ হস্যইও হ'ব পাৰে আযোগ দীৰ্ঘইও হ'ব পাৰে এতিয়া দীৰ্ঘই থকা কোনবিলাক হয় ধৰি লওক মহেশ ইয়াত যদি আমি লিখোঁ মহযোগ ইশ নহ'ব কাটি দিব মহ শব্দটোৰো কোনো ধৰণৰ অৰ্থ নাই আৰু ইয়াত যদি হস্যই লিখোঁ সেইটোৰো অৰ্থ নাই ইশ শব্দত সদায় দীৰ্ঘই ইশ মানে ঈশ্বৰৰ দীৰ্ঘই চ' ইশ মানেও ই শব্দটোতো দীৰ্ঘইয়ে হ'ব আৰু মহেশটো যদি আমি লিখোঁ মহ শব্দটোৰ কোনো ধৰণৰ অৰ্থ নাই ইয়াত মহ মানে ধৰা মস্কিটো সেইবিলাক বা বাফেলো সেইবিলাক নুবুজায় মহা হ'ব লাগিব মহা ইয়াত যিহেতু ভগৱানৰ কথা আছে তো মহৎ সেই চেঞ্চতে কথাখিনি কোৱা হয় চ' ইয়াত মহা হ'ব হত আকাৰ হ'ব
মহা যোগ ইখ, ইখত সদায় দীৰ্ঘই। ঠিক একেদৰে তাৰকেশ্বৰী, তাৰকেশ্বৰীত কি হ'ব তাৰকা যোগ ঈশ্বৰী, তাৰকা দেৱী বা তাৰকা এনেকুৱা অলপ দেৱী ৰিলেটেড বা ভগৱান ৰিলেটেড এটা নাম আছে নহয় তাৰকা। তো তাৰকা ঈশ্বৰী, ঈশ্বৰী মানে গদেশ সমান তাৰকেশ্বৰী। ঠিক এদৰে ৰমেশ, ৰমা যোগ ইহ, এতিয়া ৰম নহ'ব, ৰম বা ৰম শব্দটোৰ কোনো ধৰণৰ মিনিং নাই, ৰমা যোগ ইহ সমান ৰমেশ। বুজি পাইছে? তো তেনেকুৱা নিয়মবিলাক যদি তেনেকৈ আমি জানো বা জানি লওঁ তেতিয়া আমাৰ শব্দবিলাকৰ অৰ্থ ভাঙোতে বিশেষ এটা অসুবিধাৰ সৃষ্টি নহয়। নেক্সট নিয়মটো আছে উ, অৰ্থাৎ শব্দ এটাৰ মাজত যদি উকাৰ থাকে তেতিয়া ভাঙিলে কি হ'ব, প্ৰথম অংশটোৰ শেষৰ লেটাৰটোত অ হ'ব আৰু ছেকেণ্ড যিটো অংশ থাকিব সেই অংশটোৰ প্ৰথম লেটাৰটো হ'ব হ্ৰস্ব উ। কেনেকৈ? ধৰি লওক প্ৰশ্ন উত্তৰ, এইটোতো ভাঙিলে ওলাই আছে প্ৰশ্ন যোগ উত্তৰ, প্ৰশ্নত শূন্যস্নত এটা নত এটা অ আছে, প্ৰশ্ন যোগ উত্তৰ, উত্তৰৰ হ্ৰস্ব উটো ফাৰ্ষ্ট লেটাৰ হ্ৰস্ব ওলাই আছে। এইটো আমি ক'ব পাৰিম কাৰণ প্ৰশ্ন উত্তৰত সদায় প্ৰশ্ন আৰু উত্তৰ ওলাই আছে আমাৰ চকুৰ আগত, মানে বা আমি প্ৰশ্নটো শব্দটো উচ্চাৰণ কৰোঁতেও গম পাওঁ পাৰ্ট দুটা। কিন্তু কিছুমান শব্দ এনেকুৱা হ'ব পাৰে যে কি হ'ব পাৰ্ট দুটা আমি পটককৈ কোৱাৰ লগে লগে আমাৰ মুখত ওলাই নাহে। যেনে ধৰক এইকেইটাতো সহজে, হিতুপদেশ, হিত যোগ উপদেশ এইটো সহজ, সূৰ্যোদয়, সূৰ্য যোগ উদয় এইটো সহজ, স্নাতক উত্তৰো সহজ, স্নাতক যোগ উত্তৰ, স্নাতক উত্তৰ তাৰমানে পষ্ট গ্ৰেজুৱেট। কিন্তু এইটো অলপ টান আছে, ষোড়শো প্ৰচাৰ, ষোড়শো প্ৰচাৰ। তো ষোড়শো প্ৰচাৰটো ভাঙিবলৈ যদি দিয়ে তেতিয়া কি হ'ব, আমি মিনিংটো উলিয়াব পাৰিব লাগিব। তেতিয়া মিনিংকেইটা উলিয়াবৰ কাৰণে আমি জানিব লাগিব কোনটো শব্দত কি সেই হয়। তো ইয়াত ধৰক ষোড়শ, ষোড়শ মানে 16, তো সেইটো বুজি ল'ব লাগিব। যোগ উপচাৰ, উপচাৰ মানে আমাৰ যিবিলাক সামগ্ৰী থাকে পূজাৰ কাৰণে সামগ্ৰী বা যিবিলাক সামগ্ৰী সেইবিলাক উপচাৰ বা উপকৰণ সেইবিলাক যে কয়, তো সেইটো উপচাৰ। চ' ষোড়শ উপচাৰ মানে হ'ল ষোড়শ তালিবশত এটা অ আছে যোগ উপচাৰ, অ যোগ হ্ৰস্বও, তো সেই সমান কি হৈছে উ, তালিবশত উকাৰ হৈ গ'ল, অ ইফালৰ তালিবশৰ অ আৰু উপচাৰৰ হ্ৰস্বও লোক লাগি ঔকাৰ হ'ল, তো তালিবশত ঔকাৰ হ'ল, ষোড়শো প্ৰচাৰ, ষোড়শো প্ৰচাৰ সমান তাৰমানে ষোড়শ যোগ উপচাৰ এইটো। নেক্সট আছে আযোগ হ্ৰস্বও থাকিলেও উ হয়। কিছুমান শব্দত উকাৰ থাকিব মাজত, কিন্তু আমি ভাঙি দিলে প্ৰথম অংশটোত আকাৰ হ'ব লাষ্টত আৰু ছেকেণ্ড অংশটোত প্ৰথমতে হ্ৰস্ব হ'ব। যেনে মহোৎসৱ, ইয়াত যদি আমি প্ৰথম নিয়মটোৰ দৰে যদি অ লিখোঁ, মহযোগ উৎসৱ কাটি দিব, কাৰণ মহ উৎসৱ কোন নাই, মহা উৎসৱ ডাঙৰ উৎসৱ। যেনেকৈ ধৰক ৰাস মহোৎসৱ বুলি কয়, ৰাস এটা ডাঙৰ উৎসৱ, চ' ইয়াত মহা উৎসৱ, বুজি পাইছে? চ' এইটো মহা লিখিব লাগিব, মহ উৎসৱ নহ'ব। চ' মহা বুলি কোৱাৰ লগে লগে হত আকাৰটো আহিল আৰু উৎসৱৰ হ্ৰস্ব মহোৎসৱ, আ যোগ হ্ৰস্ব সমান উ হ'ল, মহো হ'ল। ঠিক একেদৰে এইকেইটাও সহজ নিয়মকেইটা। কথোপকথন, কথোপকথন বুলি কওঁতে উপকথনটো আহিয়ে গ'ল আৰু এইফালে কথা, কথোপকথন, কথোপকথন, উপকথন, উপকথন আৰু এইফালে কথা, বুজি পাইছে? চ' ইয়াত আকাৰ আৰু হ্ৰস্ব সমান উ, উকাৰ কথো হ'ল, তেনেকৈ ভাঙিব পাৰিব। নেক্সট এটা ইম্পৰ্টেণ্ট নিয়ম মনত ৰাখিব, ৰেফ যদি থাকে, এটা শব্দত যদি ৰেফ থাকে তো সেইটোত ভাঙিলে কি হ'ব, ৰি হ'ব। প্ৰথম অংশটোত অ হ'ব আৰু ছেকেণ্ড অংশটোৰ প্ৰথমতে ৰি হ'ব, মনত ৰাখিব। যেনে দেৱৰ্ষি, দেৱৰ্ষি থাকিলে ভাঙিলে আমাৰ দেৱটোতো ওলাই আছে আৰু সেই ৰেফটোৰ সলনি ৰি হ'ব, ঋষি, অৰ্থাৎ দেৱযোগ ঋষি সমান দেৱৰ্ষি। ঠিক একেদৰে উত্তমৰ্ণ, উত্তমৰ্ণ মানে হ'ল শব্দটোৰ অৰ্থটো যদি আমি বুজি পাওঁ তেতিয়া অংশকেইটা অৰ্থাৎ সন্ধি ভাঙোতে আমাৰ কোনো ধৰণৰ অসুবিধা নহয়। উত্তমৰ্ণ মানে হ'ল আনক ধাৰ দিওঁতা, অৰ্থাৎ আনক যে পইচা ধাৰ দিয়ে এই দিয়াজনক উত্তমৰ্ণ বুলি কয়, এইটো সংস্কৃত শব্দ। চ' এইটো ভাঙিলে কি হ'ব, উত্তমৰ্ণৰ উত্তমটো ওলাই আছে, কিন্তু আমি যদি নিয়মটো নাজানো কি লিখিম, উত্তম যোগ অৰ্ণ লিখিম, কিন্তু অৰ্ণ মানেতো মিনিং নাই। এতিয়া আমি মনত পেলাব লাগিব যে ৰেফ যদি থাকে কি হ'ব, ৰি হ'ব। চ' ইয়াত ৰেফ আছে, চ' মূৰ্ধন্য নৰ ওপৰত যিটো ৰেফ আছে, চ' এই ৰেফটোৰ সলনি কি হ'ব, ৰি হ'ব। তো ঋণ, উত্তম যোগ ঋণ সমান উত্তমৰ্ণ, কিন্তু ইয়াত
আমি দেখাত কেনেকুৱা লাগিছে যে একলগ লগাই দিলে যেন ঋণৰ ঋটো আহি ইয়াত মত যেন ৰিকাৰ হৈ যাব উত্তম ঋণ হ'ব কিন্তু উত্তম ঋণ নকয় উত্তমৰ ন চ' ৰেফ থাকিলে মনত থাকিব ৰাখিব ৰি হ'ব ঠিক একেদৰে অধমৰ ন অধম যোগ ঋণ ৰেফ থাকিলে ৰি হয় চ' ইয়াত ঋণ হ'ল অধমৰ ন বুজি পাইছে সেইটো নেক্সট এটা যদি আৰু এটা আছে ৰেফ থাকিলে সেকেন্ড পাৰ্টটোৰ লাষ্টৰ লেটাৰটো আ হ'ব পাৰে আৰু শেষৰ যিটো পাৰ্ট থাকিব তাৰে ফাৰ্ষ্ট লেটাৰটো ৰি হ'ব এইটো ৰেফৰ সলনি ৰি হয় সেইটো থাকিবই কিন্তু কেতিয়াবা অ হ'ব পাৰে কেতিয়াবা আ হ'ব পাৰে চ' অটোৰ পালোঁ আমি কিন্তু আটোত কেনেকুৱা হ'ব ৰাজৰ্ষি এতিয়া ৰাজৰ্ষিটো কেনেকুৱা হ'ব ৰাজা যোগ ঋষি ৰাজটো ৰাজা হৈ যাব ৰাজা বুলিয়ে কয় কিন্তু ৰাজ বুলি এটা শব্দত নকয় ৰজাহে এটা শব্দত কয় কিন্তু ৰাজটো হয় কিন্তু ৰাজৰ পিছত এটা শব্দ থাকিব লাগিব একেলগে থাকিব লাগিব কিন্তু যেতিয়া আমি সন্ধি ভাঙিম তেতিয়াতো আৰু ৰাজ যোগ ঋষি নহ'ব ৰজা হ'ব পাৰে আদাৰৱাইজ ৰাজা হ'ব পাৰে ৰাজা যোগ ঋষি ঋটো কিয় হ'ল ৰেফ থকাৰ কাৰণে ঠিক একেদৰে মহৰ্ষি আমি যদি লিখোঁ মহ যোগ ঋষি কাটি দিব মহৰ্ষি মানে মহা ঋষি ডাঙৰ ঋষি তো ইয়াতে হত কি হ'ব আকাৰ আহিব আপুনি আৰু ৰেফ থকাৰ কাৰণে কি হ'ব এইটো ৰি হ'ব মহাযোগ ঋষি সমান মহৰ্ষি ঠিক একেদৰে আন এটা নিয়ম হ'ল যদি আৰ্ত থাকে শব্দ এটাত যদি আৰ্ত থাকে যেনেকৈ শোকাৰ্ত ভোকাৰ্ত শীতাৰ্ত আৰ্ত লাষ্টত যদি আৰ্ত থাকে সেই শব্দটো ভাঙিলে মনত ৰাখিব আৰ্তৰ সলনি ঋত হ'ব ঋ দন্ত্যত ঋত ইয়াত এটা শব্দ দিয়া হৈছে শীতাৰ্ত এনেই আৰ্ত মানে হ'ল দুখ পোৱা আৰ্তনাদ বা দুখত আৰ্ত একদম চিঞৰি আছে তেনেকুৱা কয় নহয় আৰ্ত মানে দুখ পোৱা এতিয়া আৰ্ত শব্দ থাকিলে কি হ'ব ভাঙি দিলে সেই আৰ্তৰ শব্দটোৰ সলনি বা আৰ্ত পাৰ্টটোৰ সলনি ঋদ হৈ যাব ঋ দন্ত্যত যেনে ধৰক শীতাৰ্তৰ এটা অংশ ওলাই আছে শীত ঠাণ্ডা নেক্সট যোগ কি হ'ব আৰ্ত আমি যদি লিখোঁ শীত যোগ আৰ্ত কাটি দিব সেইকাৰণে পুৰা নিয়মটো মনত ৰাখিব লাগিব ইয়াত কিন্তু ৰেফটোৰ কাম নাহে দেই ইয়াত ৰেফটোৰ কথা চিন্তা নকৰিব আৰ্ত শব্দটোৰ কথা ইয়াত মাইণ্ডত ৰাখিব বোলে ইয়াত ৰেফ আছে অৱশ্যে তেনেকৈ ভাবিলেও হ'ব কিন্তু আৰ্তটো কমচে কম মনত ৰাখিবলৈ চেষ্টা কৰিব বোলে আৰ্ত থাকিলে ঋদ হ'ব কিন্তু আৰ্ত যদি মনত নাথাকে অৱশ্যে ঋটোৰ সলনি ঋটোৰ কথা মনত ৰাখিলেও হ'ব কাৰণ ৰেফ আছে নহয় তো ৰেফ থাকিলে যিহেতু ঋ হয় ইয়াতো একে কণ্ডিশ্যনে হ'ব যে শীত যোগ ঋত সমান শীতাৰ্ত কাৰণ ৰেফ আছে ঋ আহি গ'ল আৰু ইয়াতে কি আছে শোকাৰ্ত শোকাৰ্তৰ শোকটো আহি গ'ল যোগ ঋত আৰ্ত আছে বা ৰেফ আছে বুজি পাইছে য'ত আৰ্ত থাকে ঋ আহিব বা যদি ৰেফ থাকে তেতিয়াও ঋ আহিব এই দুটা বস্তু মনত ৰাখিব আৰ্ত বা ৰেফ এই দুটা থাকিলে সদায় ঋ আৰু লাষ্টত যিটো আখৰ থাকে দন্ত্যত আছে দন্ত্যত হৈছে বা ইয়াত যদি মূৰ্ধন্য আখৰ থাকে মূৰ্ধন্য আখৰ হ'ব মূৰ্ধন্য নাথাকিলে মূৰ্ধন্য নহ'ব যি থাকে কিন্তু ৰেফৰ সলনি ঋ আহিব জাষ্ট সেইটো ফ'কাছ কৰিব ঠিক একেদৰে যদি আৰ্ত থকা আৰু শব্দ হ'ব পাৰে আমি প্ৰথমতে কি পালোঁ আৰ্ত আছে অযোগ ঋদ হৈছে হ'ব ইয়াত কি আছে শীতাৰ্ত শোকাৰ্ত বা ভোকাৰ্ত থাকিলে কি হ'ব শীত শোক ভোক এইবিলাকৰ লাষ্টত এটা কৰ লগত শীতৰ লগত বা ভোকৰ কৰ লগত আছে চ' ইয়াত অযোগ ঋদ হৈছে কিন্তু এনেকুৱা কিছুমান ৱৰ্ড থাকিব য'ত নাথাকি মাজত হ'ব পাৰে আকাৰ হ'ব পাৰে কেনেকুৱা ইয়াতে ধৰক তৃষ্ণাৰ্ত আছে তো তৃষ্ণ লিখিলেতো নহ'ব কাৰণ কৃষ্ণ শব্দৰ অৰ্থ নাই তৃষ্ণা শব্দৰহে অৰ্থ আছে পিয়াহ লগা চ' ইয়াত তৃষ্ণাৰ্ত শব্দ ভাঙিলে কি হ'ব তৃষ্ণা যোগ ঋত বুজি পাইছে ৰেফ আছে বা আৰ্ত আছে সেইকাৰণে ঋদ হ'ব ৰেফটোৰ সলনি ঋ আহি যাব কিন্তু ইয়াতে নাথাকিব তৃষ্ণ নহ'ব তৃষ্ণা তো তেনেকৈ শব্দবিলাক বা নিয়মটো ফ'ল' কৰিব গতিকে আৰু এটা আছে ধৰক ক্ষুধাৰ্ত ক্ষুধ শব্দটোৰ অৰ্থ নাই যদি দন্ত্যত আমি আকাৰটো নিদিওঁ অৰ্থ নাই ক্ষুধা দিব লাগিব ক্ষুধা মানে কি ভোক লগা যোগ ঋতটো কিয় হ'ল আৰ্ত বা ৰেফ আছে ক্ষুধাৰ্ত বুজি পাইছে সেইটো কাৰণে ইয়াত ঋদ হৈ গ'ল নেক্সট এটা নিয়ম হৈছে যদি থাকে তেতিয়া শব্দটো ভাঙি দিলে অযোগ হ'ব
প্ৰথম অংশটোৰ লাষ্টত অ আৰু ছেকেণ্ড অংশটোৰ ফাৰ্ষ্টত এ থাকিব অ যোগ এ সমান ঐ যেনে হিতৈষী হিতৈষী তৈ তত ঐকাৰ আছে হিতৈ তো এই তটোতে হিতৈখিনিতে ভাঙিব লাগিব শব্দটো দুটা পাৰ্ট হ'ব হৈ পেলাই প্ৰথমতে কি হ'ব লাগিব অ অৰ্থাৎ হিত বা হিত যোগ এখি ইয়াত ক লিখা আছে মইতো শুদ্ধ কৰি দি আছো এটো ভুল হৈ গৈছিলে সো হিতৈষী হিত যোগ এখি অৰ্থাৎ অ যোগ এ নেক্সট আছে ধৰক জনৈক একে জনৈ ঐ আছে ছয়টো ভাঙিব লাগিব জন যোগ এক জন বা জন নৰ লগত এটা অ আছে যোগ এক জনেক নহ'ব কিন্তু কাৰণ জনেক লিখিলে কাটাই ভুল হৈ যাব যদি আমি এইটো ভাবোঁ জনেক এইটো ধৰি লওক পৰীক্ষাত এনেকৈ নিদি এনেকৈ দিব পাৰে বৰ্গীয় জ দন্তীয় ন জন যোগ এক এইটো যদি জোৰা লগাব দিয়ে সন্ধি যদি জোৰা লগাব দিয়ে তেতিয়া জনেক লিখিলে নহ'ব জনৈক নিয়মটো মনত ৰাখিব লাগিব অ আৰু এ আছে চ' অ আৰু এ থাকিলে এ নহয় অ আৰু এ থাকিলে ঐ হয় চ' ইয়াত জনেক নহ'ব জনৈক হ'ব ঠিক একেদৰে একৈক এক যোগ এক বুজি পাইছে একৰ প্ৰথম একটোৰ কৰ লগত এ আছে আৰু ছেকেণ্ড পাৰ্টটোৰ একৰ এ চ' অ যোগ এ সমান ঐ চ' ইয়াত একৈক হ'ব বুজি পাইছে সেনেকৈ নিয়মটো ফ'ল' কৰিব নেক্সট এটা আছে ঐয়ে হ'ব ঐকাৰ থাকিলে কিন্তু কি হ'ব অ যোগ ঐ হ'ব ফাৰ্ষ্ট পাৰ্টটোৰ লাষ্টত অ হ'ব ছেকেণ্ড পাৰ্টটোৰ ফাৰ্ষ্টত ঐ হ'ব প্ৰথমটোত আমি এ পাইছিলোঁ কিন্তু এইবাৰ ঐ হ'ব বুজি পাইছে চ' ইয়াত পৰম ঐশ্বৰ্য ইয়াত কি হ'ব পৰম যোগ ঐশ্বৰ্য ঐশ্বৰ্য শব্দৰটো অৰ্থ নাই ঐশ্বৰ্য শব্দটোৰে অৰ্থ আছে ঐশ্বৰ্য মানে ধন সম্পত্তিৰ গৰাকী বা সা সম্পত্তি থকা বা ধুনীয়া হোৱা এইবিলাক ঐশ্বৰ্য বুলি কয় কিন্তু ঐশ্বৰ্য শব্দৰ অৰ্থ নাই চ' ইয়াত পৰম যোগ ঐশ্বৰ্য নহয় বা আমি যদি প্ৰথমতেই যদি পৰমৈ কৰি দিওঁ ঐকাৰটো যদি এনেকৈ পৰম ঐশ্বৰ্য আছে চ' পৰমৈ যোগ ঐশ্বৰ্য লিখোঁ নহ'ব কাৰণ পৰমৈ শব্দটোৰো অৰ্থ নাই পৰম যোগ ঐশ্বৰ্য সমান পৰম ঐশ্বৰ্য বা মতৈক্য মত যোগ ঐক্য আমি যদি মতত যদি দন্তীয় তত ঐকাৰটো দি দিওঁ মতৈ যোগ ঐক্য নহ'ব ঐক্য মানে ইউনিটি মত মানে মত আমাৰ মত দিয়া মতামত দিয়া সেইটো মত যোগ ঐক্য অৰ্থাৎ অ যোগ ঐ সমান ঐ এটা পালোঁ অ যোগ এ থাকিলে ঐ হয় আৰু এটা পালোঁ অ যোগ ঐ থাকিলেও ঐ হয় চ' ইয়াত মতৈক্য নেক্সট এটা আছে ঔ যদি শব্দ এটাৰ মাজত ঔকাৰ থাকে বা ঔ উচ্চাৰণ হয় তেতিয়া সেইটো ভাঙিলে কি হ'ব অ যোগ ঔ বুজি পাইছে চ' কেনেকৈ বনৌষধি বনৌ এই বনৌটো আমি ভাঙিব লাগিব বনৌটো ভাঙিলে কি হ'ব বন যোগ ঔষধি বনৰ বনৌষধিৰ বন হ'ব প্ৰথম পাৰ্টটো হ'ব বন দন্তীয় নত অ যোগ ঔষধি ঔষধি নহয় ঔষধি মানে ঔষধ ঔষধি গছ থাকে নহয় নেক্সট আছে ধৰক ঔকাৰে হ'ব কিন্তু এইটো কি হ'ব ভাঙিলে আ যোগ ঔ হ'ব আ যোগ ঔ কেনেকৈ হ'ব ধৰক কিছুমান শব্দ মহৌষধ মহা যোগ ঔষধ এইটো আমি আগৰ নিচিনাকৈ যদি মহ লিখোঁ আগতে যেনেকৈ কৈছিলোঁ মহ লিখিলে ভুল হ'ব মহা লিখিব লাগিব মহা ঔষধ ভাল ঔষধ তাৰমানে চ' মহা সৎ আকাৰ আহিল আৰু এইফালে ঔষধৰ ঔ আদি নেক্সট এটা নিয়ম হ'ল যদি শব্দ এটাত জকাৰ থাকে বা য়কাৰ থাকে তেতিয়া সেই শব্দটো ভাঙিলে ফাৰ্ষ্টৰ অংশৰ লাষ্টৰ লেটাৰটো হ'ব হস্ৰই বা হস্ৰইকাৰ আৰু ছেকেণ্ড পাৰ্টটোৰ প্ৰথমতে হ'ব অ বুজি পাইছে তাৰমানে জকাৰৰ ঠাইত অ হ'ব সেইটো মনত ৰাখিব যেনে আদ্যন্ত আদি হস্ৰই হ'ল হস্ৰইকাৰ আহিল আদি যোগ অন্ত আদ্যন্ত অৰ্থাৎ হস্ৰই যোগ অ সমান জকাৰ থাকিলে মনত ৰাখিব হস্ৰই যোগ অ হ'ব পাৰে হস্ৰই যোগ আ হ'ব পাৰে এইবিলাক মনত ৰাখিব শব্দ ৱৰ্ড ৱাইজ সেইটো আকাৰ হ'ব পাৰে বা অকাৰ হ'ব পাৰে কিন্তু মনত ৰাখিব যে যদি য়কাৰ থাকে অ হ'ব পাৰে আ হ'ব পাৰে জাষ্ট সেইখিনি মনত ৰাখিব তাৰপিছত যদ্যপি যদি যোগ অপি অত্যন্ত অতি যোগ অন্ত ইয়াৰ অৰ্থবিলাক কি
আদ্যন্ত মানে আদি আৰু অন্ত মিলাই আদ্যন্ত হৈছে তো আদি আদি আহি যাব ইয়াত আদ্য লিখিলে নহ'ব আদি লিখিব লাগিব আৰম্ভণি তাৰপিছত অ আহিল অৰ্থাৎ হস্ৰই যোগ অ সমান জকাৰ বুজি পাইছে নেক্সট এটা জকাৰ থাকিলে কি হ'ব পাৰে হস্ৰই যোগ আ হ'ব পাৰে ফাৰ্ষ্টৰ পাৰ্টটোৰ লাষ্টত হস্ৰইকাৰ ছেকেণ্ড পাৰ্টটোৰ ফাৰ্ষ্টত আ কেনেকুৱা ইত্যাদি ইতি যোগ আদি বুজি পাইছে প্ৰত্যাশা প্ৰতি যোগ আশা প্ৰত্যাশা মানে কি আশা প্ৰত্যাশা যে মানে আশা কৰিছোঁ তুমি প্ৰত্যাশা কৰিবা তেনেকুৱা বা আশা কৰিলে প্ৰত্যাশা কৰে তাৰমানে মই যদি আশা কৰোঁ মোৰ আশাৰ বিনিময়ত আৰু কোনোবাই প্ৰত্যাশা কৰি থাকিব পাৰে প্ৰতি আশা কৰে তো সেইটো প্ৰত্যাশা চ' ইয়াত প্ৰতি যোগ আশা ইয়াত যদি আমি ধৰক প্ৰতি শব্দ প্ৰত্যাশাটো ধৰক ভাঙিব পৰা নাই প্ৰত্যাশাৰ এটা জানো যে ইয়াত আশা জড়িত হৈছে চ' এই লাষ্টৰ যিটো পাৰ্ট সেইটো আশা লিখিলোঁ কিন্তু ইয়াত প্ৰতি হ'ব নে প্ৰত্যয় হ'ব নে প্ৰত্যাহ হ'ব কি হ'ব তেতিয়া যদি কনফিউজন হয় তেতিয়া মনত পেলাব প্ৰতিৰ কথাটো কেনেকৈ মনত পেলাব যে আশা কৰিছোঁ মোক কোনোবাই প্ৰতি আশা কৰিব যেনেকৈ ধৰক ৰূপ প্ৰতিৰূপ বুজি পাইছেনে মই যদি এটা কিবা ৰূপ আছে তাৰ প্ৰতিৰূপো আছে তেনেকুৱা আশা প্ৰতি আশা অৰ্থাৎ প্ৰত্যাশা তো জকাৰ থাকিলে অযোগ হস্ৰই যোগ অ হ'ব পাৰে বা হস্ৰই যোগ আও হ'ব পাৰে এই বস্তুটো জাষ্ট মনে ইয়াৰ উপৰি জকাৰ থাকিলে আৰু কিছুমান নিয়ম থাকে যেনে ধৰক প্ৰথম অংশটোৰ শেষৰ বৰ্ণত দীৰ্ঘই হ'ব পাৰে আৰু দ্বিতীয় অংশটোৰ প্ৰথম বৰ্ণত অ হ'ব পাৰে বা প্ৰথম অংশটোৰ শেষৰ বৰ্ণত হস্ৰইকাৰ হ'ব পাৰে বা দ্বিতীয় অংশটোৰ প্ৰথম বৰ্ণত হস্ৰও হ'ব পাৰে আৰু এটা নিয়ম আছে যে প্ৰথম অংশটোৰ শেষৰ বৰ্ণত হস্ৰইকাৰ হ'ব আৰু দ্বিতীয় অংশটোৰ প্ৰথম বৰ্ণত এ হ'ব কিন্তু সমস্যাটো হ'ল ইয়াতে ক'ত হস্ৰইকাৰ হয় ক'ত দীৰ্ঘইকাৰ হ'ব বা ক'ত হস্ৰ হ'ব ক'ত এ হ'ব ক'ত অ হ'ব ক'ত আ হ'ব আমি কেনেকৈ গম পাম সমস্যাটো সেইখিনিত হ'ব বা তেনেকৈ অলপ কনফিউজনৰ সৃষ্টি হোৱা যায় কিন্তু আমি তেতিয়া কি কৰিম প্ৰথম আমাৰ উদ্দেশ্য হ'ব মেইন শব্দটো চোৱা মেইন শব্দটোত কি আছে ইয়াতে ধৰক দ্বিতীয়টোত যদি আমি চাওঁ আ কিয় হৈছে কাৰণ প্ৰত্যাশা আছে প্ৰত্যাশা বা ইত্যাদি ইয়াত এটা আকাৰ আছে সেইকাৰণে ছেকেণ্ড পাৰ্টটোত আ আহি গৈছে কিন্তু প্ৰথমটোত যদি চাওঁ আমি আদ্যন্ত অত্যন্ত তাতে আকাৰ নাই সেইকাৰণে সেইটোত অ হৈছে ঠিক একেদৰে এইকেইটা নিয়মতো তেনেকুৱা ইয়াতে কেৱল আকাৰ নাই কাৰণে ইয়াত অ হ'ব নদ্যম্বু নদী যোগ অম্বু অ হৈ গ'ল ছেকেণ্ড পাৰ্টটো প্ৰথম অংশত কিন্তু ফাৰ্ষ্ট পাৰ্টটোত হস্ৰইকাৰ হ'ব নে দীৰ্ঘইকাৰ হ'ব সেইটো কেনেকৈ জানিম তেতিয়া আমাৰ চাবলগীয়া বস্তুটো হ'ল মেইন শব্দটোৰ অৰ্থটো মেইন শব্দটো যেতিয়া আমি ভাঙি দিম নদ্যম্বু এতিয়া কি হ'ব নদী যোগ অম্বু নদ্যম্বু মানে সাগৰ পানী এনেকুৱা বুজায় অম্বু মানে পানী বা সাগৰকো বুজায় চ' যেতিয়া আমি এনেকৈ ভাঙি দিম তেতিয়া ওলাই যাব নদী তো নদীত সদায় দীৰ্ঘইকাৰ চ' তেনেকৈ আমি নিৰ্ণয় কৰিম ঠিক একেদৰে দ্বিতীয় যিটো উদাহৰণ আছে জকাৰ সমান হস্ৰই যোগ হস্ৰও তাৰমানে প্ৰথম অংশটোৰ শেষৰ বৰ্ণত হস্ৰইকাৰ হ'ব আৰু ছেকেণ্ড অংশটোত প্ৰথমতে হস্ৰও হ'ব তো এইটোত কি হ'ব যেনে ধৰক উদাহৰণটো চালে গম পাম অত্যুত্তম যেতিয়া ভাঙিম আমি এইটো শব্দটোৰ কি হ'ব অতি যোগ উত্তম অতি উত্তম আমি যে কওঁ অতি উত্তম তো একেলগে কি কয় অত্যুত্তম তো অতি শব্দটোত সদায় হস্ৰইকাৰ থাকে চ' ইয়াত আমি গমেই পালোঁ হস্ৰইকাৰ আৰু যোগ উত্তমত হস্ৰও তেনেকৈ বা ওপৰ জুপৰি এইটো অলপ কেতিয়াবা টান যেন লাগে তো ওপৰ জুপৰি শব্দটো ভাঙিলে কি হ'ব উপৰি এইটো মনত ৰাখিব যদি কিবা অলপ দিগদাৰ হয় মনত ৰাখিব উপৰি সমান ওপৰ জুপৰি ইয়াত উপৰি ৰদ হস্ৰইকাৰ প্ৰথম অংশটোৰ যিটো ৰদ হস্ৰইকাৰ আছে সেইটো হস্ৰই হ'ল যোগ উপৰিৰ যিটো ছেকেণ্ড পাৰ্ট আছে তাৰে প্ৰথমতে কি আছে হস্ৰই যোগ হস্ৰও সমান জকাৰ সেইটো মনত ৰাখিব তেতিয়া হ'ব কি ওপৰ জুপৰি ঠিক একেদৰে প্ৰত্যুৎপকাৰ প্ৰতি যোগ উপকাৰ মই উপকাৰ কৰিছোঁ কোনোবাই মোক উপকাৰ কৰিছে সেইটো প্ৰতি উপকাৰ কৰা বা প্ৰত্যুৎপকাৰ কৰা চ' ইয়াতে প্ৰতি তৎ হস্ৰইকাৰ যোগ উপকাৰৰ হস্ৰও তো এইটো হ'ল প্ৰত্যুৎপকাৰ বা হস্ৰই যোগ হস্ৰও নেক্সট এটা নিয়ম আছে হস্ৰই যোগ এ কেতিয়াবা জকাৰৰ ঠাইত প্ৰথম অংশত হস্ৰইকাৰ আৰু দ্বিতীয় অংশত এ হয় যেনে প্ৰত্যেক চাওক এই প্ৰত্যেক শব্দটোত আমি কি লিখিম ইয়াত প্ৰত্যেক যোগ এক হ'ব নোৱাৰে প্ৰত্যেক শব্দৰ কোনো মিনিং নাই বা প্ৰত্যেক একাৰটো কাটি দিলে কোনো ধৰণৰ মিনিং নাথাকে প্ৰত যোগ এক হ'ব নোৱাৰে চ' ইয়াত কি হ'ব প্ৰতি যোগ এক
একদম ইজি যদি আমি বুজি লওঁ কনচেপ্টটো যদি লৈ লওঁ একদম ইজি প্ৰতি যোগ এক সমান প্ৰত্যেক সেইটো মনত ৰাখিব সো ইয়াতে হস্যই আৰু এ লগ লাগিছে এইটো জকাৰ হলে সো জকাৰ থাকিলে কি কি থাকিব মনত ৰাখিব হস্যই যোগ অ হস্যই যোগ আ হ'ব পাৰে হস্যই যোগ দীৰ্ঘই যোগ অ হ'ব পাৰে হস্যই যোগ হস্যও হ'ব পাৰে আৰু হস্যই যোগ এ হ'ব পাৰে এইকেইটা জকাৰ থাকিলে হোৱা নিয়ম ঠিক একেদৰে কোনো এটা শব্দত যদি ব যোগ হৈ থাকে মানে যুক্তাক্ষৰ হৈ থাকে তেতিয়া কি হ'ব হস্যও যোগ আ হ'ব পাৰে হস্যও যোগ এ হ'ব পাৰে সো কোনবিলাক শব্দত এটা ধৰক এটা শব্দ আছে স্বাগত তো স্বাগত বুলি কওঁতে শৈবস্বত দন্তীয় শৈবস্বত আকাৰটো আছে সো আকাৰডাল থকা কাৰণে ইয়াতে কি হ'ব আ হৈ যাব সেকেন্ড পাৰ্টত আ হৈ যাব কিন্তু আ হোৱাৰ লগে লগে ইয়াতে যে এটা নিয়ম আছে যে হস্যও যোগ আ এটা প্ৰথম পাৰ্টটোত তাৰ মানে হস্যৌকাৰ হ'ব লাগিল সো এটা হস্যৌকাৰ কেনেকৈ হ'ব স্বাগত শব্দটো কোনো হস্যও নাই আকাৰহে আছে হস্যৌকাৰ ভাঙি দিলে হস্যৌকাৰ হ'ব দন্তীয় সৎ হস্যৌকাৰে হু যোগ আগত তাৰ মানে বটোৰ সলনি হস্যৌকাৰ আহি যাব সো কেনেকৈ গম পাম এতিয়া মিনিং থাকিব লাগিব এটা মিনিং হ'ল স্বাগত মানে হু যোগ আগত আগত মানে আগমন হোৱা বা ওয়েলকাম কৰা আৰু হু মানে ভালভাৱে ওয়েলকাম কৰা বা মানুহক আতৰি অনা সেইবিলাকক বুজাইছে সো হু শব্দটো এটা পজিটিভ ৰেছপন্স এটা দিয়ে সো ইয়াতে হু যোগ আগত তাৰ মানে স্বাগতটো ভাঙি দিলে হ'ব হু যোগ আগত তো ইয়াতে আপুনি বটোৰ সলনি হস্যৌকাৰ আহি যাব যদি কেতিয়াবা নিয়মটো বুজি নাপায় বা নিয়মটো যদি যদি শব্দটোৰ অৰ্থটো যদি উলিয়াব নোৱাৰে এতিয়া স্বাগত শব্দটোৰ ভাঙি শব্দটো ভাঙি দিলে যদি প্ৰথমতে হু থাকে নে কি থাকে সেইটো যদি আমি নাজানো তেতিয়া কি হ'ব এটা কথা মনত ৰাখিব যে ব থাকিলে প্ৰথম অংশত সদায় হস্যও হ'ব সেই বস্তুটো মনত ৰাখিব যদি ব যুক্তাক্ষৰ হৈ থাকে বটো উঠি যাব আৰু তাৰ ঠাইত হস্যৌকাৰ হ'ব আৰু যদি আকাৰ থাকে তেতিয়া সেকেন্ড পাৰ্টত আ হ'ব যদি এ কাৰ থাকে তেতিয়া সেকেন্ড পাৰ্টত এ হ'ব তেনেকুৱা সো মনত ৰাখিব ব থাকিলে হস্যৌকাৰ হ'ব প্ৰথম পাৰ্টটোত আৰু এটা নিয়ম আছে যে ব সমান হস্যও যোগ এ এবাৰ প্ৰথমটোত আছিল কি হস্যও যোগ আ কিন্তু এইবাৰ পালো হস্যও যোগ এ কোনবিলাক শব্দত এ হ'ব য'ত এ কাৰ থাকে এটা ধৰক প্ৰথম শব্দটোত কি আছে অন্বেষণ আছে সো অন্বেষণটো ভাঙি দিলে কি হ'ব একাৰটো ইফালে উঠি গ'ল থাকিল অন্ন অ দন্তীয় নৈবন্য অন্ন সো ইয়াতে যেহেতু বটো উঠি যাব উঠি গ'লে বটোৰ জাগাত কি আহিব হস্যৌকাৰ অনু যোগ এখন একাৰটো ইফালে আহিছিল তো একাৰটোৰ জাগাত এ হ'ল এখন ঠিক একেদৰে নেক্সট এটা নিয়ম হৈছে অয় সমান এ যোগ অয় মানে কি যিবিলাক শব্দত অয় উচ্চাৰণ হয় যেনে নয়ন শয়ন গায়ন বায়ন এনেকুৱা শব্দবিলাকত য'ত আকাৰ নাথাকে অৰ্থাৎ গায়ন বায়নত আকাৰ আছে বাৰু সেইটো অলপ বেলেগ হ'ব কিন্তু ইয়াতে ধৰক আকাৰ নাই নয়ন শয়ন বয়ন এইবিলাক শব্দ তো এইবিলাক শব্দত কি হ'ব যদি অয় উচ্চাৰণ হৈছে তেতিয়া প্ৰথম দন্তীয়া ন যিটো আছে নয়ন বা তালিবশ হ যিটো আছে শয়ন বা বয়ন হ'লে ব এই প্ৰথম লেটাৰটোত একাৰ হ'ব তাৰমানে নিয়মটোৱে হ'ল এ যোগ অ সো ইয়াত একাৰ আহিবই লাগিব সো ইয়াত কি হ'ব নয়ন শব্দটো যেতিয়া আমি ভাঙিম তেতিয়া দন্তীয়া নত একাৰে নে একাৰটো আহিল এ আহিল একাৰ দন্তীয়া নত একাৰে নে আৰু যিটো সেকেন্ড পাৰ্টত অ আছে সেই অটো অন্ত্যষ্ট ইয়টো উঠি যাব উঠি গৈ তাতে অটো বহিব অৰ্থাৎ অন হ'ব ইয়নৰ জাগাত অন হ'ব অৰ্থাৎ নে যোগ অন নয়ন তাৰপিছত শয়নটো একেই নিয়ম হে যোগ অন অৰ্থাৎ একাৰ বা এ যোগ অ সমান অয় হয় সো ইয়াতে শয়ন আছে শয়নৰ জাগাত হে যোগ অন সমান শয়ন বা বয়ন হ'লেও একেই হ'ব বে যোগ অন সমান বয়ন এইবিলাক ঠিক আছে নেক্সট নিয়মটো হৈছে মই যিটো ক'লো অলপ আগতে আকাৰ থাকিলে কি হ'ব আয় উচ্চাৰণ হৈছে আকাৰ হোৱাৰ লগে লগে আয় ইফালে আকাৰ নাছিল এইটোত আকাৰ নাছিল কাৰণে অয় হৈছে ইয়াত আকাৰ আছে কাৰণে আয় অৰ্থাৎ গায়ক নায়ক বিনায়ক এইবিলাক শব্দত কি হ'ব যদি আয় উচ্চাৰণ হয় তেতিয়া ঐ যোগ অ হ'ব যদি আকাৰ নাথাকে তেতিয়া এ যোগ অ হয় আৰু যদি আকাৰ থাকে তেতিয়া ঐ যোগ অ হ'ব যেনে গায়ক
যেনে কি হ'ব গাৰ জাগাত গৈ হ'ব বুজি পাইছে যদি আয় উচ্চাৰণ হয় মানে গায় বা গায়ক তেতিয়া গায় উচ্চাৰণ হৈছে আয় উচ্চাৰণ হৈছে সো ইয়াৰ জাগাত কি হ'ব প্ৰথমতে প্ৰথম পাৰ্টত ঐ হ'ব লাগিব নহয় বা ঐকাৰ আহিব লাগিব সো ইয়াত কি হৈছে গটোত ঐকাৰ আহিছে গত ঐকাৰে গৈ যোগ অক অন্তিষ্ট ইয়ৰ জাগাত অ হয় সো ইয়াত অটো আছে আৰু লাষ্টৰ ক অক গৈ যোগ অক গায়ক ঠিক একেদৰে নায়ক নৈ যোগ অক নায়ক বিনায়ক বিনয় যোগ অক সমান বিনায়ক ঠিক আছে এইকেইটা হ'ল এনেকুৱা শব্দৰ নিয়ম নেক্সট কিছুমান শব্দ যদি অ উচ্চাৰণ হয় অ যেনে ভৱন পৱন এইবিলাক শব্দ যদি থাকে অ উচ্চাৰণ হয় তেতিয়া প্ৰথম অংশটোত লাষ্টৰ যিটো বৰ্ণ তাতে উ উচ্চাৰণ হ'ব অৰ্থাৎ প্ৰথম অংশটো ওকাৰ হ'ব আৰু সেকেন্ড অংশটোত অ হ'ব যেনে ভৱনটোত কি হ'ব ভত উকাৰে ভো ওৱন ওৱব্ব দন্তীয় ওৱনৰ জাগাত ওৱব্বটো উঠি যাব অ হ'ব আগৰ শব্দকেইটা যেনেকৈ আমি পালো অন্তিষ্ট ইয়টো উঠি যায় তাৰ জাগাত অ আহে ইয়াত ওৱব্বটো উঠি যাব তাৰ জাগাত অ আহিব হৈ পেলাই কি হ'ব ভো যোগ অন সমান ভন পো যোগ অন সমান পৱন ইত্যাদি ভো যোগ অন সমান ভৱন এইবিলাক ঠিক আছে নেক্সট যদি অভি উচ্চাৰণ হয় যেনে পবিত্ৰ এইটো কি হ'ব পো যোগ ইত্ৰ অৰ্থাৎ ওকাৰটো থাকিবই আৰু তাৰ জাগাত কি হ'ব হস্যই হ'ব হস্যই কি হ'ব অভি ওৱব্বত হস্যইকাৰ আছে সেইকাৰণে হস্যই আহিব পো যোগ ইত্ৰ সমান পবিত্ৰ ঠিক একেদৰে অবে যদি থাকে উচ্চাৰণ এটা শব্দ যদি অবে উচ্চাৰণ হয় যেনে গৱে গৱেষণা কি হ'ব ওকাৰটো থাকিবই গু যোগ এখনা গৱেষণা ঠিক একেদৰে আন কেইটামান নিয়ম হৈছে আও এটা শব্দত যদি আও উচ্চাৰণ থাকে তেতিয়া কি হ'ব ঔ প্ৰথম অংশটোত ঔকাৰ হ'ব আৰু দ্বিতীয় অংশটোত অ উচ্চাৰণ হ'ব ওৱব্ব থাকিলে অ হয় মনত ৰাখিব এইটো আমি আগৰ নিয়মকেইটাতো পাইছিলোঁ ওৱব্ব যদি থাকে তেতিয়া কি হ'ব অ হ'ব পাৰে বা হস্যইকাৰ থাকিলে হস্যই হ'ব একাৰ থাকিলে এ হ'ব এনেকুৱা সো ইয়াতে কি হৈছে আও অৰ্থাৎ ভাৱ বা ভাৱক তো ইয়াতে কি হ'ব ঔ প্ৰথমতে ঔকাৰ হ'ব ভত ঔকাৰে ভৌ যোগ অক সমান ভাৱক ঠিক একেদৰে স্থাৱক শব্দটোত স্থৌ দন্তীয় হস্যস্থত ঔকাৰ স্থৌ যোগ অক সমান স্থাৱক ভাৱক স্থাপক এনেকুৱা শব্দবিলাক প্ৰায় আহি থাকে অলপ টান যেন লাগে শব্দবিলাক আৰু অলপ যদি কুৱেশ্যন পেপাৰখন অলপ ক্ৰিটিকেল কৰিম বুলি ভাবে এনেকুৱা কুৱেশ্যনবিলাক বা এনেকুৱা ৱৰ্ডবিলাক সন্ধি ভঙাত দিয়ে চ' মনত ৰাখিব নিয়মটো ভাৱক ভৌ যোগ অক স্থাৱক স্থৌ যোগ অক আদি ঠিক একেদৰে আভি এটা শব্দত যদি আভি উচ্চাৰণ হয় বা নাভিক তেতিয়া কি হ'ব নৌ যোগ ইক অৰ্থাৎ ঔকাৰটো হ'বই ঔকাৰ তো নত ঔকাৰে নৌ যোগ ইক আভি হস্যইকাৰ আছে কাৰণে লাষ্টৰ পাৰ্টটোত হস্যই আহিল নেক্সট আবু অৰ্থাৎ ভাবুক কি হ'ব ভৌ যোগ উক সমান ভাবুক ইয়াত হস্যও কিয় আহিল আবু হস্যৌকাৰ আছে অৰ্থাৎ ভাবু হৈছে ভাবুক চ' ভাবুক হস্যৌকাৰ থকাৰ কাৰণে হস্যৌ ক উক হ'ল আৰু ইফালে ভত ঔকাৰ ভাবুক এইখিনি হ'ল স্বৰসন্ধিৰ নিয়ম স্বৰসন্ধিৰ নিয়মখিনি অলপ টান আছে আৰু কেইবাটাও আছে এইকেইটা অলপ যদি আমি বাৰ বাৰ ৰিপিট কৰোঁ কেইদিনমান যদি ভালকৈ পঢ়োঁ আমাৰ মনত থাকি যাব বহুতকেইটা নিয়ম আছে চ' স্বৰসন্ধি এইখিনিতে শেষ হ'ল নেক্সট আহিছে ব্যঞ্জন সন্ধি স্বৰসন্ধিৰ তুলনাত ব্যঞ্জন সন্ধি বা বিসৰ্গ সন্ধি অলপ সহজ বা বেছি নিয়ম নাই দুবাৰমান পঢ়িলে মনত থাকি যায় চ' এইটো হ'ল এতিয়া ব্যঞ্জন সন্ধি বোলে কাক স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলনকে অথবা ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে আমি স্বৰসন্ধিত কি পাইছিলোঁ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণই থাকিব লাগিব ব্যঞ্জন সন্ধিৰ নিয়মবোৰ হ'ল এই যে আপোনালোকে ৰঙা আখৰকেইটা দেখিছে ছয়স্য জয়য্য নয়নন্ন লৈলল্ল এনেকুৱা আখৰ থাকিলে বা এইকেইটা আখৰ থাকিলে সদায় যেতিয়া সন্ধিটো ভাঙি দিয়া হ'ব তেতিয়া দন্ত্য ব্যঞ্জনান্ত বা দন্ত্য দ হয় তো ইয়াত
কি হৈছে এটা উদাহৰণ দিয়া হৈছে যে উচ্চাৰণ তো এই উচ্চাৰণ শব্দটো কি আছে প্ৰথম ছ আৰু প্ৰথম ছ দুটা প্ৰথম ছ আছে ছয়স্য তো এইটো ভাঙিলে কি হ'ব হস্ৰ ব্যঞ্জনান্ত উৎ যোগ চাৰণ তাৰ মানে যিকেইটা আখৰ দুটা থাকে বা যুক্তাক্ষৰ হৈ থাকে তাৰে এটা উঠি যাব তাৰ ঠাইত দন্তীয় ত ব্যঞ্জনান্ত বা দন্তীয় দ হ'ব আৰু ইফালে পিছৰখিনি হ'ব ধৰক উচ্চাৰণটো আছে প্ৰথম এটা ছ উঠি গ'ল তো এটা ছ উঠি যোৱাৰ পিছত তাৰ ঠাইত কি হ'ল উৎ ব্যঞ্জনান্ত আহিল তো ব্যঞ্জনান্তটো কি টোটেলি ব্যঞ্জন বৰ্ণ আৰু ইফালে কি থাকিল চাৰণ প্ৰথম ছ অৰ্থাৎ ব্যঞ্জনান্ত আৰু প্ৰথম ছ দুয়োটাই ব্যঞ্জন বৰ্ণ ছ এইটো ব্যঞ্জন সন্ধিৰ এটা উদাহৰণ ঠিক একেদৰে উচ্ছেদ উৎ যোগ ছেদ সচিন্তা সৎ যোগ চিন্তা সজ্জন সৎ যোগ জন বিপদজনক বিপদ যোগ জনক এনেকুৱা যিটো হেৰি থাকে আখৰকেইটা কেৱল মনত ৰাখিব তাতে যেতিয়া এটা ভাঙি এটাৰ লগত দন্তীয় ত বা ব্যঞ্জনান্ত বা দন্তীয় দ হৈ যায় আৰু বাকীখিনি একে থাকে সেইটো মনত ৰাখিব ধৰক বিপদজনক তো বৰ্গীয় জ থাকিলে তাৰ জেগাত কি হয় দন্তীয় দ তো বিপদ আৰু ইফালে জনক বুজি পাইছে উন্নতি ন থাকিলে সদায় ব্যঞ্জনান্ত উৎ যুক্নতি এনেকুৱা বা উল্লেখ উৎ যুকলেখ তো এই ৰঙা আখৰকেইটা মনত ৰাখিব আৰু তাৰ ঠাইত চেঞ্জ হ'লে কি হয় সেইকেইটা মনত ৰাখিলে আমাৰ এইটো নিয়ম ইজি হৈ যাব এইটো হ'ল ফাৰ্ষ্ট নিয়ম ছেকেণ্ড নিয়মটো হ'ল দন্তীয় ন উঙ অনুস্বাৰ ম নিয় আদি নাসিক্য বৰ্ণ থকা শব্দটো ভাঙিলে সদায় ম হয় তাৰমানে দন্তীয় ন উঙ অনুস্বাৰ ম নিয় এই পাঁচটা লেটাৰৰ যিকোনো এটা থাকিলে যদি সেই শব্দটো ভাঙি দিয়া যায় তো তাৰ ঠাইত কি হ'ব ম হ'ব যেনে সন্তান দন্তীয় ন আছে তো সন্তানটো ভাঙি দিয়াৰ লগে লগে নটোৰ জেগাত ম হ'ব সম বা সম যোগ তান সমান সন্তান বা সংগীত অনুস্বাৰ আছে তাৰ জেগাত ম হৈছে সম যোগ গীত সমান সংগীত সংযোগ সম যোগ যোগ সমান সংযোগ সঞ্জয় সম যোগ জয় সমান সঞ্জয় ইত্যাদি তো এনেকুৱা নিয়ম থাকিলে বা এনেকুৱা লেটাৰ থাকিলে এই পাঁচটা লেটাৰ থাকিলে তাৰ ঠাইত সদায় ম হয় তো এই লেটাৰকেইটা ফাৰ্ষ্ট ন'টিছ কৰিব বা মনত ৰাখিব নেক্সট নিয়মটো হৈছে কোনো শব্দৰ মাজত যদি তৃতীয় বৰ্ণ থাকে তেতিয়া সেই শব্দটো ভাঙিলে তাৰ প্ৰথম অংশত তৃতীয় বৰ্ণটো গুচি প্ৰথম বৰ্ণ আৰু দ্বিতীয় অংশত স্বৰবৰ্ণ হয় বুজি পাইছেনে নিয়মটো মই বুজাই দিছোঁ ইয়াত উদাহৰণ এটা দিয়া হৈছে যেনে দিগন্ত এই দিগন্ত শব্দটোৰ মাজত কি লেটাৰ আছে গ আছে গটো কি 3 নম্বৰ লেটাৰ ক খ গ 3 নম্বৰ লেটাৰ এনেকুৱা এটা শব্দত যদি 3 নম্বৰ লেটাৰটো থাকে সেই 3 নম্বৰ লেটাৰটোৰ সলনি যেতিয়া সন্ধি ভাঙি দিয়া হ'ব 3 নম্বৰ লেটাৰটোৰ সলনি প্ৰথম লেটাৰ আহিব সেই লাইনটোৰে প্ৰথম লেটাৰ আহিব এতিয়া গ থকা লাইনটো কোনটো ক গৰ সলনি ক হ'ব বুজি পাইছে নেক্সট ধৰক জগদীশত মাজৰ লেটাৰ কোনটো দন্তীয় দ সো এই দন্তীয় দটোৰ প্ৰথম লেটাৰ কোনটো যিটো লাইনত দন্তীয় দ আছে তাৰে প্ৰথম লেটাৰ কোনটো দন্তীয় ত সো ইয়াত জগত দন্তীয় দৰ সলনি দন্তীয় ত হ'ব বা ব্যঞ্জনান্ত যেহেতু দন্তীয় তৰ লগত এটা অ থাকে তো সেইটোৰ সলনি আমি ব্যঞ্জনান্ত লিখিব পাৰোঁ বা দন্তীয় ত লিখিলেও হ'ব হচন্ত চিনটো তলত দিব লাগিব জগত যোগ ইহ স্বৰবৰ্ণ হৈ গ'ল ইহ জগদীশ আৰু দিগন্ত দিক যোগ অন্ত দিগন্ত বুজি পাইছে তো এনেকুৱা নিয়মটো তাৰমানে কোনো এটা শব্দৰ মাজত যদি তৃতীয় বৰ্ণ থাকে তেতিয়া সেই শব্দটো ভাঙিলে তৃতীয় বৰ্ণ আছে আৰু এটা শব্দ তৃতীয় বৰ্ণ আছে আৰু সেই শব্দটো ভাঙিলে তাৰ প্ৰথম অংকত তৃতীয় বৰ্ণটো গুচি প্ৰথম বৰ্ণ হ'ব তাৰমানে তাৰ যেতিয়া শব্দটো ভাঙি দিয়া হ'ব তেতিয়া সেই প্ৰথম অংশটোত সেই তৃতীয় বৰ্ণটো গুচি যাব আৰু তাৰ ঠাইত সেই লাইনটোৰে প্ৰথম বৰ্ণটো আহিব আৰু ছেকেণ্ড অংশত কি হ'ব প্ৰথমতে স্বৰবৰ্ণ হ'ব স্বৰবৰ্ণ মানে কেনেকৈ নিৰ্ধাৰণ কৰিম কোনটো স্বৰবৰ্ণ হ'ব শব্দটো চাই পেলাই এতিয়া দিগন্তৰটো হস্ৰই নাই বা দীৰ্ঘই নাই কি আছে অ আছে দিগন্ত গৰ লগত এটা অ আছে সেই অটো আহি যাব অৰ্থাৎ অন্ত হৈ যাব আৰু গটো গুচি ক হ'ল দিক যোগ অন্ত এনেকুৱা নিয়ম
নেক্সট আহিল বিসৰ্গ সন্ধি ব্যঞ্জন সন্ধিৰ এই তিনিটাই নিয়ম বিসৰ্গ সন্ধিটো খুব কেইটামানহে নিয়ম আছে তো ইয়াত কি হয় বিসৰ্গ সন্ধি কি হয় স্বৰবৰ্ণৰ লগত বিসৰ্গৰ যি মিলন হয় তাকে বিসৰ্গ সন্ধি বোলে তাৰ মানে স্বৰবৰ্ণৰ লগত বিসৰ্গৰ মিলন হ'ব লাগিব বিসৰ্গ চিনটো জানে নহয় সেই বিসৰ্গৰ যেতিয়া মিলন হ'ব সেইটোহে বিসৰ্গ সন্ধি ইয়াৰ নিয়মবোৰ হ'ল কোনো পদৰ অন্তত ৰ থাকিলে তাৰ ঠাইত বিসৰ্গ হয় যেনে পুনৰ ইয়াত কি হ'ব পুনঃ অন্তৰ অন্ত অন্তৰাত্মা অন্ত যোগ আত্মা ইয়াতে বিসৰ্গটো ৰৈ গৈছে অন্ত যোগ আত্মা এনেকৈ বিসৰ্গটো দিব লাগিব নহ'লে কাটি দিব গতিকে মনত ৰাখিব যদি কোনো এটা শব্দত ৰ থাকে তেতিয়া সেই ৰটো উঠি যাব আৰু তাৰ ঠাইত বিসৰ্গ আহিব অন্তৰাত্মা অন্ত যোগ আত্মা আদি নেক্সট এটা বিসৰ্গ সন্ধিৰ নিয়ম হ'ল ও বা উকাৰৰ সলনি বিসৰ্গ হয় তাৰমানে এটা শব্দত যদি ও থাকে বা ওকাৰ থাকে সেই ও বা ওকাৰটো উঠি যাব আৰু তাৰ ঠাইত বিসৰ্গ আহিব যেনে তপোবন এইটো ভাঙিলে কি হ'ব তপ তাৰমানে ওকাৰটো উঠি গ'ল তাৰ ঠাইত বিসৰ্গ আহিল তপ যোগ বন আন এটা হৈছে মনোৰম মন ওকাৰটোৰ সলনি বিসৰ্গ হৈছে মন যোগৰম মনোৰম বুজি পাইছে নেক্সট এটা খুব সহজ নিয়ম আছে তালিব্য খ মূৰ্ধন্য খ দন্ত্য খ আদি বৰ্ণ আন বৰ্ণৰ লগত যুক্ত হৈ থাকিলেও সাধাৰণতে তাৰ ঠাইত বিসৰ্গ হয় যেনে নিশ্চয় নি যোগ ছয় নিষ্পাপ নি যোগ পাপ পুৰস্কাৰ পুৰ যোগ কাৰ তাৰমানে মন কৰিব এটা শব্দত যদি তালব্য খ মূৰ্ধন্য খ দন্ত্য খ যুক্ত হৈ থাকে যুক্তাক্ষৰ হৈ থাকে তেতিয়া এই তালিব্য খ মূৰ্ধন্য খ বা দন্ত্য খটো উঠি যাব তাৰ ঠাইত বিসৰ্গ হ'ব আৰু বাকীখিনি একে থাকিব যেনে ধৰক নিশ্চয় নিশ্চয়টো তালিব্য খ আৰু প্ৰথম ছ যুক্তাক্ষৰ হৈছে চ' ইয়াত তালব্য খটো উঠি যাব তাৰ ঠাইত বিসৰ্গ হ'ব আৰু সেইফালে ছয় প্ৰথম ছ অন্ত্যস্ত ছয় একে থাকিব বা পুৰস্কাৰ পুৰ এইফালে দন্ত্য শইকচ খটো দন্ত্য খটো উঠি গ'ল তাৰ ঠাইত বিসৰ্গ হ'ল যোগ কাৰ সেনেকৈ লিখিব লাগিব ঠিক আছে আন এটা নিয়ম হ'ল সাধাৰণতে কোনো শব্দত ৰেফ থাকিলেও তাৰ ঠাইত বিসৰ্গ হয় যেনে দুৰ্লভ দু যোগ লভ আশীৰ্বাদ আশী যোগ বাদ নিৰ্ধনী নি যোগ ধনী ৰ থাকিলে যেনেকৈ বিসৰ্গ হৈছিল ৰটো উঠি যায় ঠিক একেদৰে ৰেফ থাকিলেও তাৰ ঠাইত বিসৰ্গ হ'ব আৰু ৰেফটো উঠি যাব ঠিক আছে তো এইকেইটা আছে আপোনাৰ বিসৰ্গ সন্ধিৰ নিয়ম তাৰ আগত পালোঁ আমি ব্যঞ্জন সন্ধিৰ নিয়ম আৰু বহুত কেইটা পালোঁ স্বৰ সন্ধিৰ নিয়ম তো স্বৰ সন্ধিৰ নিয়মকেইটা বেছি বিসৰ্গ সন্ধিৰ অলপ কম আৰু ব্যঞ্জন সন্ধিৰ অলপ চ' গাইজ ভিডিঅ'টো অলপ দীঘলীয়া হৈছে হ'বই সন্ধিৰ দেখাত ইজি যেন লাগিলেও ইয়াৰ বহুতো নিয়ম আছে গতিকে ভিডিঅ'টো যদি আপোনালোকৰ কিবা কামত আহিব বুলি ভাবে বা কিবা ভাল পাইছে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ভিডিঅ'বিলাক আপোনালোকৰ প্ৰথম ন'টিফিকেশ্যনত আহে মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' অসমীয়া গ্ৰামাৰ হওক বা ষ্টুডেণ্ট ৰিলেটেড বিভিন্ন বিষয় মই ইয়াত আপলোড কৰি থাকিম চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ